পিতা পিতা নাম নাম মানুহবোৰ আহিছে নাম নাম পলা পিতা মই গলো তই পলা ক'ত যাবি আজি তই আজি মই কি হল কিহৰ ইমান হুলস্থুল এই নকবি দে কি হল সুৰেন সুৰে আজি আকৌ আহি কমলহঁতৰ বাৰীত সোমাই তামোল চুৰ কৰোঁতে ধৰা পৰিল নহয় কি নামঘৰত শপত খোৱাৰ পিছতো সি আকৌ চুৰত লাগিলতো বলচোন বল 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 এইবাৰ তোৰ বিচাৰ নামঘৰত নহয় কাইলৈ তোক মই পুলিচক গোটাব লাগিব সুৰেন সুৰকতো আমি সেই তামোল তল বান্ধি আহিছিলো তাক সাগৰ ইতিমধ্যে বাঘে লৈ গল বুজিছা তাক চোৱাগেচোন নাই সঁচাই দিলে তাক এইটো সুৰেন সুৰৰ চোলা নহয় নে আছো না চাবলৈ যাওঁ হয়তো এইটো সুৰেন সুৰৰ চোলা হয়তো আমি তাৰ যদি বান্ধ খুলি থৈ গলোহেঁতেন সি অন্ততঃ বাঘৰ মুখৰ পৰা বাচিল হেৰাহে ইছ ৰাম এই সুৰেন সুৰৰ পুতকাৰ কাৰণেহে বৰ দুখ লাগিছে হে সিও আহিছিল বাপেকৰ লগত চুৰ কৰিবলৈ ভাগ্য পলাল হয় নেকি এবাৰ বলচোন বল আমি পুতকৰ কথাখিনি কওঁগৈ সি বা আকৌ ঘৰ পাইছেনে নাই আছে আছে ভিতৰত কোনোবাই কথা পতা শুনিছে হয় নেকি মাতচোন মাত আছো না বেচেৰাটো গমেই পোৱা নাই ঐ সুৰেণ পুতেক উঠছো ন তোক বাঘে নিয়া নাছিল জানো কামুৰি নি একেবাৰে হাবি পোৱালৈকে নহয় দেখিছিল নাই মোৰ গাটো বাঘে কামুৰি কেনেকে বখলা বখল কৰিলে পিছে নিলে কি হব পিছে ময়োতো এৰি দিয়া ভকত নহয় নহয় এবাৰ তাৰ গলাত মই গপ মাৰি ধৰি লৈ তাৰ মূৰটোত এনেকুৱা ঘুচা মাৰিলো বাঘটো ভিতৰতে আছে হয় নেকি চাওঁ চাওঁ আৰে এইখন দেখোন আমাৰ মৌজাদাৰৰ ঘৰত থকা সেই বাঘৰ চালখন ই কলৈ গ'ল থৰ তাক গ'ল চকাটো তোমাৰো যে গাড়ী ৰ'বাচোন চাওঁ কোন তই কি কৰি আছ ইয়াত মই চাওঁ নাম এই ফুলপাহ লোৱা মই দিয়া বিধিমতে কাম কৰিবা তোমাৰ সন্তানৰ মংগল হ'ব যোৱা
কোন কোন তই মই তই থাপনাৰ পইচা কিয় চুৰ কৰিছিলি নাই মই চুৰি কৰা নাই নাই কৰা বুটৰ থাপনাত থ তই কালিন্দী বেজৰ থাপনাত হাত দিবলৈ সাহস কৰ মই কাণত ধৰিছো মই আপোনাৰ ভৰি ধৰিছো মই আৰু এনেকুৱা কাম নকৰো মোক একো নকৰিব নকৰ যাও নপলাবি কিন্তু আজিও খেলিবলৈ যাবা যাম যোৱা সোনকালে আহিবা এতিয়াই আহিম কোথায় কি কৰিছে ইয়াত এইখন মই গম পাইছো তুমি ককাক কিবা জগৰ লগাইছা ই মোৰ থাপনাৰ পইচা চুৰ কৰিছিল মোক একো নকৰিব মই আৰু এনেকুৱা কাম নকৰো ককা খুলি দিয়া আকৌ ৰ বাৰু আৰু তেনেকুৱা নকৰিবা নহলে ককাই তোমাক ছাগলী বনাই দিব ভয় খাব নালাগে মই আছো নহয় মোৰ নাম মালিনী তোমাৰ নাম কি নাম নাই নাই ইস নাম নাই যদি মানুহে তোমাক কি বুলি মাতে সুৰেণচুৰৰ পুতেক কি সুৰেণচুৰৰ পুতেক মই গম পাইছো তাৰ মানে তোৰ দেউতাৰে চুৰ ঘৰত আৰু কোন কোন আছে মই আৰু দেউতাই মাত্ৰ দেউতাকেইটা পুলিচে নিলে চাগে ঠিক আছে আজিৰ পৰা তই মোৰ ঘৰতে থাকিবি খুব ভাল হ'ব আমি একেলগে খেলিম একেলগে পঢ়িম একেলগে ফুৰিম মই কিন্তু তোক সুৰেণচুৰৰ পুতেক বুলি নামাতো তই তাক শনিৰাম বুলি মাতিবি তাৰ স্বভাৱবোৰ চাই তাৰ এইটো নামেই ভাল শনিৰাম কোন শনিৰাম শনিৰাম কোন শনিৰাম আমাৰ গাঁৱৰ কথা সুৰেণচুৰৰ পুতেক নামৰ মজা সাধু কথা বজাই দবা কওঁ শুনা আমাৰ গাঁৱৰ কথা সুৰেণচুৰৰ পুতেক নামৰ মজাৰ সাধু কথা ঘৰ এৰি পালে এদিন মায়ং নামৰ ঠাই বেজৰ ঘৰে শৰণ ললে মায়াতে পন্থাই মায়া মায়াত কি যে মায়া মালিনী রে মায়া এ মায়া মায়া কি যে মায়া মালিনী রে মায়া মায়ার দোলে বাঁধ খালে মায়াতে ভুল যোৱা
শনি ৰাম কোন শনি ৰাম ইঘৰ সিঘৰ ঘূৰি ফুৰে ঘৰে ঘৰে জ্বলাই মাৰে কোনে কান্দে কিয় কান্দে খঙে ৰাগে জ্বলি মৰে এৰি মায়ং কৰি উদং গলগে শনি ৰাম সুৰেন চোৰৰ পুতেক গুচি হল যে কথা নাম শনি ৰাম শনি ৰাম শনি ৰাম শনি ৰাম सनी सनी मेरा नाम Oh my god, ये केनेके घट उठिले Yes हेलो मैं सनी सनी दत्तই কৈছো আচ্ছা মন্ত্ৰী আছে না মন্ত্ৰীক দিয়কচোন সালা টকা খাব কাম নকৰিব আবৰাদা মই কৈছো মই আচ্ছা আপোনাক চিনে লৰজনৰ চাকৰিটো কি হ'ল কি ফাইলে সহি হৈ গৈছে ভেৰি গুড মই কা ভাবিছিল আপুনি পাহৰিলে নেকি কি এসপ্তাহৰ পাছত হৈ যাব ন ঠিক আছে তেতিয়াহ'লে মই খবৰ দি দিম হ'ব খবৰ দিব নালাগে মই নিজে আহিছো তুমি আচৰিত হৈছে নহয় ঘৰটো বিচাৰি উলিওৱাৰ বাবে 20 লাখ টকা দি ঘৰ মাটি কিনি লৈ মনে মনে ভাড়া ঘৰ হলাই গুচি আহিছে আমাৰ পৰা টকা লৈ সেই পইচাৰে মাটি কিনিছে নহয় জানো চাওক মোক টকাখিনি ঘূৰাই দিয়ক মোক আৰু চাকৰি নালাগে তুমি ইমান খং কৰিছা কিয় আছো না বহা না বাহ আৰু ইমান খং কৰিলে কেনেকৈ হ'ব আৰু এই ঘৰ মাটি মই ক'ত কিনিছো মন্ত্ৰী এজনে কিনিছে নাই মই অলপ দিন এনেই আছো আৰু আচ্ছা শুনা তোমাৰ চাকৰিটো অহা সপ্তাহ চিয়ৰ এই মাত্ৰ মই মন্ত্ৰীলৈ ফোন কৰিছিলো আৰু ফোন কৰাটো তুমি নিজে শুনিছা শুনিছো আৰু কিমান বাৰ ফোনত কথা পতা শুনিছা নাই নাই এইবাৰ একদম খাটাং খাটাং নহ'লে মন্ত্ৰী কিমান খুদাই দিম আৰু এনেকৈ চুচুৰাই থাকিলে আচ্ছা তুমি একো নিবাচোন মোৰ মানুহজন আছে বাহিৰৰ পৰা পঠাই আহোঁ দাদা বাপৰে পাল হৈ যায় হয়। তুমি কাকো নোকোৱা নিমিনাকৈ ঘৰটো কিয় সলনি কৰিলা হে তোমাক এমাহ ধৰি মই বিচাৰি আছো বোলা চুবলা নাই নাই নাই, ৰ'ব ঘৰকে ভিতৰলৈ নাযাব কিয় ভিতৰত মন্ত্ৰী পিএজন আছে পিএজন আহিছে পিএনো কি স্বয়ং মন্ত্ৰী আহে মোৰ ঘৰলৈ তেতিয়াহ'লে মোৰ এই কামটো কিয় হোৱা নাই হে সাধাৰণ এটা ট্ৰেন্সফাৰ ষ্টে কৰিব লাগে আৰু মই টকাও 30,000 দি থৈছো জোৰ কৰি ক'ব শুনিব শুনিলে কিন্তু আপোনাৰ হোৱা কাম নোহোৱা হৈ যাব পাৰে হয় নেকি টকা তেওঁলোকে খাইছেতো লাজ পাব আচ্ছা, আপুনি আচ্ছা। বহকচোন বহক ঠিক আছে হ'ব দিয়া হেৰি আপোনাৰ ফাইলত কিন্তু চহী হৈ গ'ল দেই তেওঁ এই মাত্ৰ ক'লে হয় নেকি ৰবাচোন মই এটা ধন্যবাদ জনাই আহোঁ নাই নাই আপুনি ভিতৰত নোসোমাব তেওঁ বেয়া পাব আপুনি বহকচোন তুমি যোৱা নেকি মই যাওঁ তুমি যোৱা নমস্কাৰ ফাইলত চহী হ'ল বোলে নেজানো পানীৰ তলৰ কাইট চাওচোন অহা সপ্তাহত কি হয় এৰা অহা সপ্তাহৰ কথাহে ক'লে দেখোন তাকেইতো অহা সপ্তাহত আপোনাৰ কামটো খাটাং বুলি ধৰক পানীৰ তলৰ কাইট বুলিও ক'লে যে কিয় ক'লে আপুনি বুজি নাপালে আৰু টকা বিচাৰিছে আৰু টকা কিমান নহয় মানে আপুনি অহাৰ আগতে আপোনাৰ কথা আলোচনা কৰি আছিলোঁ আৰু ধৰক 10,000 টকা লাগে 10,000 টকা কেতিয়া লাগিব যিমান সোনকালে পাৰে সিমান ভাল সোনকালে দিলে সোনকালে অৰ্ডাৰ আজি দিলেতো আৰু ভাল কিন্তু মোৰ হাতত যে ইমান টকা নাই আধা মানুহ নানে টকা 1,000 আছে কিন্তু মই সেয়া বেলেগ কামতহে আনিছো হ'ব তাকে দিয়ক কিমান মেনেজ কৰিব নহয় দিয়ক দাদা আমি ভিতৰত বলগৈ বলক আহক দাদা আহক আপুনি হঠাতে ওলালি যে হ'ব দিয়া আজি ঘৰ ভাড়াটো দিবানে এডভান্সটো দিম বুলি নিদিলা মাহৰ ভাড়াটো দিম বুলি দেৰি কৰি আছা তোমালোকৰ অফিচত দৰমহা হোৱা নাই নেকি আৰু তুমিতো ভাল চাকৰিয়ে কৰা অথচ দৰমহা হ'ল কিন্তু আজি কিন্তু সেইবোৰ নহ'ব দেই নহয় মানে দাদা হঠাৎ যে কি সমস্যা কিছুমান আহে নহয় সেইজন দেখিছে কি হ'ল দেখিছে মোৰ বহুত পুৰণি চিনাকি দেউতাৰ দৰে কেঞ্চাৰ হৈছে জানে কি কেঞ্চাৰ সেইকাৰণে উপায় নোহোৱাত পৰিছোঁ মেলোৰা ট্ৰিটমেণ্ট কৰিব যাব টকা লাগে কেনেকৈ নিদিওঁ কওকচোন সেইকাৰণে মোৰ দৰমহাৰ গোটেইখিনি টকা তাইক দি দিছোঁ কেঞ্চাৰ হৈছে যেতিয়াতো আৰু উপায় নাই হ'ব দিয়া চাওঁ মানুহজন আহচোন আপোনাৰ খবৰটো শুনি বেয়া লাগিল কি কৰিব কপাল বেয়া থাকিলে হয় আৰু এতিয়া এওঁৰ ওপৰতে গোটেইখিনি ভৰসা কৰিছো হ'ব আপোনাক যিমান পাৰে সহায় কৰিব এতিয়া কেৱল ভগৱানৰ ওপৰত বিশ্বাস ৰাখক হয়, হয়। আপোনাৰ যাতে ভাল হয় নাই একেবাৰে ভাল হ'ব আপুনি এতিয়া যাওক আহিছো আৰু ভাল
আপুনি একো বকচোন আরে ঘপকে কলৈ যায় কোন তেখেত মন্ত্ৰী সঁচা অঁ হে প্ৰভু তুমি মোক আগতে কি কোৱা নাছিলা ৰবাচোন মই এটা সেৱা জনাই থৈ আহা মানে তেওঁ বেয়া পাব আপুনি তেখেতৰ কথাতে ধৰিব পৰা নাই জানো আপোনাৰ কামটো যে হ'ব পাইছো পাইছো এয়া লোৱা আহো আহো দে অঁ যাওক যাওক আপুনি যাওক এইটো কি ফোন হে কোনো কানেকশ্যন কানেকশ্যন নাই নক'ব দাদা এইটো অফিচত লগাবলৈ আনি থোৱাতে আছে ন্যায় হোৱা নাই নহয় হয় নেকি হয় হয় মই আকৌ ভাবিছিলোঁ তুমি এইটোৰে কেনেকৈ কথা পাতা 1000 টকা ৰাখক তেওঁক দি মেলি এইটোৱে বাছিল আৰু হ'ব দিয়া নালাগে নালাগে পিছত কেতিয়াবা ল'ম কেঞ্চাৰ পেচেণ্ট এজনক হেল্প কৰিছা কিমান ভাল কাম কৰিছা হ'ব থাকা তোমাৰ কাম কৰা আহোঁ নচিবাল তোরা নপরিলি পাইছে গেছা ভালোই হয়েছে 100 গরু মারিলে বা গরু মরণ মানুহটো যোৱাই নাই তার নাকি ভিতৰত তই কি কৈছিলি তই আরে কথা ক'ব আহিছে টিকেটু কইলা এরকম মানুষের ঠকিবা আমার জারুতা আমরা ভালো পার্ট টাইম কাজ করি এক মাসের মধ্যে 200 টাকা পাই 200 টকা পায় এই তোক মাহেকত 200 টকাকৈ মই মাজে মাজে টকা দি নাথাকো লেকচাৰ মাৰে কেন দিবা দিতে লাগবে কেন দিবা তোমার অনেক কথা মই না জানো বাইরতে দি ফাঁস করে দি এই তই যে জানিছ আনে যাতে কোনো নাজানে হা তোক মই কথাটো আচ্ছা আচ্ছা শুনছ এইটো ৰাখ আৰে ৰাখ না সানি হ্যাঁ শুনাচোন মই যে মাস্টার বাবুর ঘৰত পার্ট টাইম কাজ কৰো তার এখন ল'ৰা আছে তাক নহয় চাকরি লাগে মই কৈছো আমার সারে চাকরি দিয়ে আচ্ছা কৈছে মোক ইমান হাতিৰ কৰিছে আৰু যিমান তেহা লাগে নহয় ইমান তেহা দিব আৰে তেতিয়াহ'লে তই কি কৰি আছ ল'ৰাটোক মোক চিনাকি কৰি দিয়া নাই কিয় আৰু চাবি তোক মই নহয় ভাল কমিশ্যন দিম ভাল আহিছে সার আহিছে ও বাটি মই তোমাক কৈছিলো নহয় সারে অফিসৰ পৰা এই সময়ত আহে আৰু এই দোকানখনতে সিগাৰেট হুপে আহাচোন আহা ঠিক আছে স্যার আরে বেগম স্যার মই যে ল'ৰাখনৰ কথা কৈছিলো চাকৰি নিমিতে এইখনেই নমস্কাৰ ছাৰ আচ্ছা আচ্ছা তুমি ন বেগমে কৈছে তোমাৰ চাকৰিটাৰ কথা মই খুব চেষ্টা কৰিছো চিন্তা নকৰিবা স্যার দিয়া মই অলপ টকা আনিছোৱে ছাৰ মানুহে দেখিব তাতে হল কি ডোন্ট কেয়ার কোনে কা খাতিৰ কৰে পইচা নিদিলে কি আজিকালি চাকৰি হয় দিয়াচোন দিয়া লক স্যার আচ্ছা হ'ব হ'ব দিয়া দিয়া তুমি এটা কাম কৰিবা তুমি বেগমক খবৰ লৈ থাকিবা হ'ব হ'ব ছাৰ আহিমেছ কোননো এসময়ৰ চিনাকি এতিয়া ঘৰে ঘৰে কাম কৰে আহিমেছ দূৰ হালা ইমান ফুটানি নসিব কোননো গাবৰু থাকোতে মোক নহয় লাইন মাৰিছিল হিমেশ একদম গৰীব আছিল জানো কি নাই একদম গৰীব এতিয়া তাৰ নহয় ইস্তাৰে ফিভাৰ কৰিছে যাৰে বিয়া পাতিছে নহয় হি একমাত্ৰ বাপেকৰ একমাত্ৰ ছোৱালী হয় এতিয়া নহয় হালাৰ গাড়ী বাৰী সম্পত্তি সকলো তাৰ কেনেকৈ তাৰ গইনটোৰ বাপেকখন মৰি থাকিল আৰু সম্পত্তি জুৱাইকৰ নহব ঠিকেই আমি কোনজনী বা ধনী কোনজনী বা দুখীয়া জনাই মুস্কিল তাতে ঘৰৰ অকলশৰীয়া ছোৱালী হলে নহয় সেইটো জনা মুস্কিল ৱাও বেছ ধুনীয়া ধনী হ'ব যে সেইটো খাটাং তাতে কলেজলৈ গাড়ী লৈ আহিছে ভাবি লাভ নাই তেৰি গ'লে হা এক্সকিউজ মি মই তোমাক আগতে ক'ৰবাত লগ পাইছোঁ তোমাৰ ঘৰত চানমাৰিত নহয় জানো নহয় উলুবাৰীত হে তেৰি ইমান পাহৰিব লাগে না য়েছ তোমাক মই উলুবাৰীত লগ পাইছোঁ কিন্তু মোৰতো আপোনাক লগ পোৱাটো মনত পৰা নাই কি যে কথাবোৰ কোৱা নাই কিয় তোমাৰ দেউতাৰ নাম ৰ'বা কি আছিল কি আছিল কি আছিল উপেন দুৱাৰা ৰাইট উপেন দুৱাৰা ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ নহয় দেউতাই চাকৰিহে কৰে খুৰাহে ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ য়েছ মই তোমাক খুৰাৰ লগত দেখিছিলোঁ বাইদি ভাই তুমি ঘৰৰ অকলশৰীয়া নহয় জানো নহয় আমাৰ ঘৰত 5 জনী ছোৱালী আৰু 4টা ল'ৰা
ড্যাম ফুল করবার মিস ফায়ার হ্যাঁ ইয়েস ওয়াও বান্টি বান্টি তোমাক তোমাক মোৰ খুব ভাল লাগিছে এই আই লাভ ইউ হন্তি কাকিন চাল করবে বেটা বেক সাইড গার্ল ফ্রন্ট সাইড বয় মিস ফায়ারটো হ'ব তই গাড়ীতে থাকছোন হেল্ল' বান্টি তোমাক খুব ধুনীয়া লাগিছে কি তুমি মোক জোকাইছা মানে বিলিভ মি ইউ আর রিয়েলি বিউটিফুল সো আই লাভ ইউ কি ৰবাচোন ৰবা মোৰ ল'ৰাটোক মাতো ৰ'বচোন ৰ'ব আপুনি তাৰমানে মেৰিড মেৰিড মানে মোৰ ল'ৰা কলেজত পঢ়ে আকৌ অ' মাই গড বাবা কি মা নাই নাই মই বাবা এইফালে আছো শুনক না মোৰ ভুল আছে ভাইটি ভুল আছে এই অসভ্যটোৱে মোৰ ভুল আছে আই লাভ ইউ বুলি ভাইটি, কৈছে শুনক না, মোৰ ভুল আছে অ, ভাইটি, সঁচা ভুল আছে। ধৰ ধৰ বেটাৰী ৰং না তোৰ কমিশ্যনৰ লগত লৈ ফুৰিছো ইয়ালো ৫,০০০ টকা ল আৰু শুন তই যদি মোক কাম এটা কৰি দিব পাৰ ন ইয়াতকৈ মই বেছি টকা দিম শুন শুন তোৰ লগৰ ল'ৰাটোৰ দৰে মই যদি ধনী ছোৱালী এজনীক বিয়া কৰোঁ শহুৰৰ গোটেই সম্পত্তিবিলাক মোৰ হ'বনে নাই আৰু মই যদি তেনেকে ধনী হওঁ তই যিমান বিচাৰা তোক মই দিব পাৰিম নে নোৱাৰিম কিন্তু ছোৱালীখন পাবি ক'ত তাকেইতো মুস্কিল এতিয়া কি কৰা যায় নহয় আচ্ছা ৰচোন এই এইফালে আছোন কি তই যদি মায়ঙৰ বেজ বাবাৰ পৰা মন্ত্ৰ কৰা কিবা এটা আনি দিব পাৰ ন তেতিয়া এজনী কিয় 10জনী মোৰ পিছত ঘূৰি ফুৰিব বেজ বাবা কোন আৰে মই সৰুতে যাৰ ঘৰত ডাঙৰ দীঘল হৈছিলো তাতে কি মই যাম কেন আৰে তই নাজান তেওঁ এনেকুৱা মন্ত্ৰ জানে নহয় গম তই বিশ্বাস কৰ তেওঁ কেনেকুৱা বেজ কচোন ইচ্ছা কৰিলে মানুহক কুকুৰ চাকৰি বনাই দিব পাৰে আচ্ছা শুন না শুন এই তপিনাত প্ৰিয়া লগা কথা শুনিছ প্ৰিয়া আহিছ হা বাদে মোৰ শুনিয়ে হাঁহি উঠিছে তোৰ যে কথা তই বিনাখনত পীৰা লাগিলে কি হ'ব আরে শুন না সৰুতে মোৰে তেনেকুৱা হৈছিল ইয়াত একদম নেৰাইহে নেৰাই ঠিক আছে প্ৰমাণ চাম একসঙ্গে যাম মই যাব পৰা হলে তোক মই লগ ধৰো নেকি কি যে কথা কোৱা নহয় কি হ'ল তই তো কলি সৰুতে তাতে ডাঙৰ দীঘল হৈছিলি তবে তই নাজানো ৰে বেজ বাবা যেনেকে মোক সেইখন ঘৰৰ পৰা বাহিৰ কৰি দিলে নহয় পুনৰ সেইখন ঘৰলৈ যোৱাৰ সাহস মোৰ নাই বেচেৰি মালিনী জনিলেহে মোৰ বেয়া লাগে সানি মালিনী কোন বেজ বাবাৰ নাতিনী চেতাগৰ নাকি ৰনা ঐ ভয় লাগিছ বাবাৰখন কমিল বা নাই আকৌ যদি ঘৰৰ পৰা বাহিৰ কৰি দিয়ে চেতা করলে তো ভালোই যদি বান মাইরা কুত্তার ছাগল বানিয়ে দে তবে কি করব মিয়াৰ কথা নকবি না মই যি কৈ আছিলো তই তেনেকে কবি এই নাক ফুলি খুল 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 বুলি কৈছো। হনি চাও এই দে কোনোবাই দেখিব দেখক আজি মই কোনেও দেখালে ভয় নকৰো তই ইমান দিন কিয় নহাকে আছিলি মোক ইমানকৈ পাহৰিলি পাহৰা নাই মালিনী মাত্ৰ বাবাৰ ভয়ত অহা নাছিলো চাও আৰু এটা কথা মই চাকৰি এটা নোপোৱাকে ঘৰলৈ নাহো বুলি কৈছিলো নে তোক এতিয়া ভাল চাকৰি এটা পালো সেইকাৰণে আহিছো কি তুই চাকৰি হয় এয়া মোৰ অফিচাৰ ফেমেল অফিচাৰ আৰু হেমেল ইছৰাম ইমান দেৰি আপোনালোক বাহিৰতে আছে আহক আহক ভিতৰলৈ আহক আহক বেটা আৰে আহক না আমাৰ কিন্তু বহাৰ ব্যৱস্থা এনেকুৱাই মালিনী ককা বল বল ৰচোন বাবাৰ খুব খং উঠি আছে নেকি গম পাবি নহয় নাই নাই শুনচোন এই আহচোন ককা এয়া চাচোন কোন আহিছে হনি যা যা তই ইমান দিনৰ মূৰত নহয় মই মানে তোক আজি মই সানি সানি
বুলি আপুনি মানুহৰ এই গতি কৰিব লাগে নেকি হে আপোনাৰ কি মানুহৰ প্ৰতি অলপ দৰদ নাই হে আরে বে ম্যাডাম কি হল আপনার তাই এটো এটো মোৰ নহয় মানে ম্যাডামে বাবাই মোক ছাগলী বনালে বুলি ভাবিছে ও হয় নাকি কিন্তু একে কোন একে ইয়াৰ অফিচাৰ ককা খনি আজিকালি চাকৰি কৰে নহয় সঁচা অয় অয় মই জানো ই এদিন ডাঙৰ মানুহ হ'বই এই মুখটোক মই কিয় খং কৰিছো জানে ই মোৰ ঘৰতে থাকি সৰুৰ পৰা ডাঙৰ দীঘল হ'ল এতিয়া মোৰ ওপৰতে অভিমান কৰি মোৰ ঘৰলৈ নহা হ'ল এদিন সামান্য এটা কথাত খং কৰি ইয়াক মই বাহিৰলৈ ওলাই যাবলৈ ক'লো সি যি গ'ল গ'লেই এই এতিয়া তই তেখেতক ভয়তে লগত লৈ জানে আহিছ একেতে বেলেগ দৰকাৰত আহিছে কিবা বিপদত পৰিছে বুলি ম্যাডাম কক লাজ লাগে ও ম্যাডাম আপোনাৰ বিপদতকে লাষ্ট টাইম হ'লে কক মই আঁতৰ দিওঁ মালিনী আমি ভিতৰলৈ যাওঁ বাবা আপোনাক মই প্ৰণাম জনাইছো মই এটা বৰ সমস্যাত আছো কি মোৰ এখনেই ল'ৰা আছে এই ল'ৰাখনে নহয় কি ছোৱালী এটাক ভাল পাইছে কিন্তু মোৰ ল'ৰাখনক ছোৱালীটোৱে নিজেইকে ভাল নাপায় আপুনি সেইকাৰণে মোৰ ওচৰলৈ আহিছে মই ভাল পোৱা কৰি দিব লাগে ঐ ঐ ঐ মোৰ পেটৰ কথাটো আপুনি কেনেকে জানিলে বাবা ইমান বেয়া উদ্দেশ্যলৈ আপুনি আহিবলৈ সাহস কৰিলে কেনেকে আই মোৰ তন্ত্ৰ মন্ত্ৰবোৰ কি ডেকা গাভৰু প্ৰেম কৰিবৰ কাৰণে নাই 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 বাবা নাই নাই কি হ'ল তই একেবাৰে ভিতৰলৈ লৈ যা বহিবলৈ দে মই গাটো তিয়াই আহোঁ আহক ভিতৰলৈ বলক আহক আহক ককাৰনো কিয় খং উঠিল চাবিয়াৰ কাৰণে নহয় মানে একেটা কথাবোৰ বুজাই ক'ব জানা নাই আৰে মেডাম কি কথা হা? যিয়ে নহওক কিয় আপুনি আহক বহক ককাক বাৰু মই কথাবোৰ ভালকৈ বুজাই ক'ম বহিম না আৰে মেডাম বহক না বহক আছো তোক মই কথাটো কওঁ বাইদেউ বাইদেউ হে বাইদেউ মই আপোনাৰ কথাটো গম পালো আপোনাৰ ল'ৰাটোৱে ছোৱালী এজনীক ভাল পায় ন তাইনো আকৌ কিয় ভাল নাপায় নাজানো নাজানো আপুনি চিন্তা নকৰিব মই ককাক ভালকৈ বুজাই দিম সঁচা প্ৰেমত কোনেও বাধা দিব নোৱাৰে জানে ককাই আজিকালি বুজি পায় হ'ব হ'ব বুজি পাই যা যা চাহ বনা গৈ যোৱা যোৱা ঠিক আছে মই চাহত লাগোগৈ আহি আছো মই কৈ যাস দেখ না এতিয়া কি হ'ব তোৰ মাথা হ'ব হনি কি হ'ল নাই নাই একো হোৱা নাই তই চাহ বনাকে যা ভালকে তো ঘোষণ কর এওঁলোক আছেনে মালিনী কি হ'ল আপুনি বহাই নাই বহিছিলো তো আপুনি আহিছে খাৰা হৈছো তই অলপ ভিতৰলৈ যা এখেতৰ লগত মোৰ কথা আছে এই ফুলপাহ লওক এই ফুলপাহ এজনে আন এজনক দিলে দুয়োৰে মাজত প্ৰেম হয় আপোনাৰ ল'ৰাক দি দিব কিন্তু ইয়াৰ বিনিময়ত আপুনিও মোক এটা কাম কৰি দিব লাগিব আপুনি মোৰ নাতিনীজনীক দেখিছেই তাই এই মূৰ্খটোক প্ৰাণ ভৰি ভাল পায় কিন্তু তাকে এইষাৰ কথা মই নিজ মুখেৰে ক'ব নোৱাৰোঁ কাৰণ এসময়ত সি এইখন ঘৰৰে ল'ৰাৰ নিচিনা আপুনি তাক কথাষাৰ বুজাব সি যদি মোৰ নাতিনীজনীক সুখত ৰাখিব পাৰে তেন্তে এইখন বিয়াত মই মান্তি পাম দে দে বাবা দে ফুলটো দে শুনচোন এই ফুলটো বা মাইকীক দিলে মোক ভাল পাব মই দিলে মোক ভাল পাব তই দিলে তোক ভাল পাব আচ্ছা ৰচোন মাইকীয়ে মাইকী কিয় ভাল পাব বে
দূৰ লৰাখনে যদি ছোৱালীখনক দিয়ে ছোৱালীয়ে ভাল পাব আৰু ছোৱালীখনে যদি লৰাক দিয়ে লৰাই ভাল পাব আচ্ছা আচ্ছা দে ক'ত ৰাখিছ ফোনটো নিদু তোৰ তো মালিনীৰ লগত বিয়া হ'ব আবাৰ মালিনী দুধ মালিনী বিয়া কৰিলে মই কি পাম খুব বেছি ভগা চিগা ঘৰটো আৰু বাবাৰ এই মন্ত্ৰ চন্ত্ৰ অলপ সৰুতে অলপ চলপ প্ৰেম আছিল এতিয়া সেইবোৰ নাই চা ফুলটো মোক দে কিয় নিদু এই বেগম চা তই মোৰ কাৰণে ফোন আনিছ কথা বেয়া হ'ব কিন্তু ফুল দে সানি তয়ো সাবধান হবি ইমান খুবসুরতি ছোৱালী কি তা বাদ দিবি এইবোৰ বাজে কথা বাদ দে এই বেগম ফুল দে আৰে ফুল দে বুলি কৈছ না বাদ দিবি এই এই এইবোৰ কি কাম কৰিলি তোৰ লগত কোনোবাই ফ্ৰেণ্ডশ্বিপ কৰে নেকি ফাল্টু বিলাক কুড়ি ওই ওই পাঞ্জাবি ডাঙ্গরিয়া ফুলখান দিব নেকি দিও मेरे दिलजान हाय हाय मेरे दिलजान मैं मर जाऊं आजा मेरी जान ओ आजा डब्बी पाले आजा मेरे सीने से लग जा तू आजा आजा मेरा दिल आजा आजा ओए शर्म ना कर आजा ओ सुनिए मेरे छड़ के मत जा कितने जा रही है My name is Bobby, Bobby Talukdar. আচ্ছা আপোনাক মই এদিন আমাৰ কলেজৰ আগত দেখিছিলো। ইয়েছ ইয়েছ মই তোমাক দেখিছিলোঁ তুমি সদায় গাড়ীৰে কলেজলৈ অহা যোৱা কৰা Yeah, this is car. মোৰ নাম সানি সানি দত্ত মই ইঞ্জিনিয়াৰ হয় Oh, really? Very good. আপোনাক মোৰ প্ৰথম দিনা দেখাৰ পৰাই খুব ভাল লাগিছে। সঁচা তেনেহ'লে আহা হোটেলত বহি ভালকৈ চিনাকি হওঁ আহা Oh, 1 minute. হোৱাই তই যা। ব'লা। किधर गई ओए 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 हाय मेरी मिस्री की डली आजा मर जावा गुड़ खा के हाय मेरी अनारकली मेरी कुड़ी तो कितने लगे जा रहे हैं चल जा সাসাদান আমরা তো জাতির ভাই না হ্যাঁ এটা রাখতো এটা পাঞ্জাবি না আমাকে পিছন করছে জানছ दिलजान আচ্ছা গেছে दिलजान सोनिया ओए 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 एक लड़के को देखा एक मोटी को देखा औरत को देखा तुम ওই উঠে চলে গেছে और सोनिया तो कितना गई और सोनिया और माशूर के এইটাকে ফুল সাসাদান গেছে না আইতেছি মনে করবেন না খারাপ পাবেন না एक मोटी औरत तुम देखा जी और नहीं देखा किधर इधर आजा सोनिया सोनिया मैं आजा सोनिया मिल गई सोनिया बल्ला बल्ला सोनिया मेरी जान मेरे छड़के মোক ফুল নিতে ভালকৈ তাৰ ফল পালিহেঁতেন এই পাঞ্জাবী ড্ৰাইভাৰটো নি তোক পাঞ্জাব পোৱা লাগেহেঁতেন দূর হালা পাঞ্জাবি ড্রাইভারে নিলে তো ভালোই আছে ওই যে ভিকারিটা হ্যাঁ। ভিকারিটা নিলে দিলজান দিলজান হায় 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 মোক গাদ্দাৰি কৰা কেনে হা মোক ফুল নিদিলে কি হ'ল ফুল নোহোৱাকে মোৰ কাম হৈ গ'ল হসা নেকি মানে মই টিপ টপ ধুনীয়া চুলি এজনী ফচাই দিলো দানি নে দুখিয়া আৰে বেগম
কলেজলৈ সদায় মাৰ্চিডিজ গাড়ীত আহে ড্ৰাইভাৰে থৈ যায় ড্ৰাইভাৰে লৈ যায় তানেকি তোমাৰ দৰে ল'ৰা এটাক ইমান ভাল ছোৱালী কেনেকে ভাল পাব কিয় নাপাব মই কি চাকৰি কৰোঁ বুলি কৈছো কচোন চাপ্লাই ইনস্পেক্টৰ এফালেকে প্ৰেম ফিক্স কাইলৈ বিয়াও ফিক্স কালি তেওঁ মোক ঘৰলৈ লগ ধৰিছে য়েছ মই তোমাৰ কথা মা দেউতা দুজনকে কৈছো হয় নেকি আৰু বিয়াৰ কথাও কৈছো সেইটোৱে আমাৰ ঘৰ এইটোৱে তোমালোকৰ ঘৰ আমি এই ভাড়া ঘৰটো বহুত বছৰে সলনি কৰা নাই ভাড়াঘৰ তোমালোকৰ ভাড়াঘৰ হে আমি এই মাহতে সলনি কৰিম দেউতাক কৈছোৱে এইবাৰ আমি ধুনীয়া ঘৰ এটা ল'ম ববি আহিলি সেই ল'ৰাজন এজনে নেকি অ মা এৱে সানি সানি মোৰ মা হয় নমস্কাৰ আহাচোন আহা বহাহি বহা বহা এই তোমাৰ কথা এই কৈ থাকে নহয় তুমি বোলে তাইক বিয়া পাতিবা তেনেহলে এই ঘৰটো থাকোতে আমি সোনকালে কামটো কৰি লোৱা নহলে মালিকৰ উৎপাতত কোনদিনা ঘৰ এৰিব লাগে ঠিকেই নাই নহয় মানে মাত্ৰ 6 মান্থৰহে ঘৰ ভাড়া দিয়া নাই 6 মান্থ তাতেই যি টেম্পাৰ যেন গতিয়ে বাহিৰ কৰিহে দিব তোমাৰ নিচিনা ধনী জোঁৱাই এজন পাইছো যেতিয়া সিহঁতক কোনে পুছে এইবাৰ আহি ফুটনি মাৰকচোন লগে লগে ঘৰ খালী কৰি দিম লাগিলে আমি গোটেইখন তোমাৰ ঘৰতে থাকিমগৈ নহয় নে মোৰ ঘৰত कब मुझे सोएंगे ये रंग कब मुझे सोएंगे দেউতা আহিছে এওঁ কোন পাহৰিলে নে আছে আছে মনত মনত পৰিছে চানি চানি লগতে মাল সোপা খাই থাকিব নেপাহৰিবনে আজি আজি বুজিছা একদম অকণমান খাইছো দংমান ভাই আজি তোমাৰ কথা মই মালিকৰ আগত চব কৈছো কোন মালিক দেউতাই যাৰ ঘৰত ড্ৰাইভাৰ কৰে তেওঁলোক জানা দেউতাৰ কাৰণে মোৰ যে ইমান সুবিধা হৈছে মালিকৰ ল'ৰাটোক স্কুলত থবলৈ যায় যে উভতি আহোঁতে মই সেইখন গাড়ীতে কলেজলৈ যাওঁ সেইটোতে মোৰ ভুল হ'ল আৰে বহা ল'ৰা হ'লে তোমাৰ হ'ব লাগে বুজিছা আৰে তুমি মোৰ ছোৱালীক ভাল পাইছা লগে লগে কৰিছা বিয়া পাতিম বুলি আচ্ছা কেতিয়া বিয়া পাতিবা কোৱা চিন্তা কৰিব নালাগে চিন্তা মই কোনো আপত্তি নকৰোঁ তুমি যদি আজিয়ে বিয়া পাতিম বুলি কোৱা মই আজিয়ে ৰাজি আছো আৰু এতিয়া যদি তুমি লৈ যাম বুলি কোৱা এতিয়া লৈ যাব পাৰা আচ্ছা মালা খোৱাবা আৰে ভাই ইঞ্জিনিয়াৰ চাকৰি কৰা দিয়া হাফ এটা দাম আৰে বেছি দাম নহয় হাফ এটাৰ মাত্ৰ 100 rupees আৰে দিয়া না ভাই দিয়া না ৰ'ব মোৰ পকেটত পইচা নাই কি কৰা আপুনি এনেকে দৌৰি আহিছিল যে মোৰ গাত কিন্তু একেবাৰে দুখ নাই দেই নাই আপোনাৰ গাত অলপ দুখ নাই মানে উগ্ৰপন্থী কেইজনমানে মোক পাছে পাছে খেদিছে প্লিজ আপুনি মোক বচাওক না প্লিজ মই ৰেলৱেৰ এজন ক্লাছ 1 অফিচাৰ আচ্ছা তুমি অভিষেক দত্তৰ নাম শুনিছা নেকি অভিষেক দত্ত মই সেই অভিষেক দত্ত আজি অফিচৰ পৰা আহোঁতে তেওঁলোকে মোক চৰি তেওঁলোকে মোক কিডনেপ কৰিলে আৰে তেওঁলোকে মতলব মোক কিডনেপ কৰি টকা ডিমাণ্ড কৰা দেখিছেনে নাই মোৰ পকেটত যিমান টকা আছিল চব লৈ গ'ল কপাল ভাল মই চান্স পাই গাড়ীৰ পৰা যাম আপুনি আঁঠুত খুব বেছি দুখ পালে নহয় আঁঠুতেই বেছিকৈ দুখ পাইছা চাওঁ হাতখন ধৰা ধৰা ৰ'বা এক্সিডেণ্টটো কেনেকৈ হ'ল নাই মানে আমি দুটা গাড়ীৰে গৈ আছিলোঁ এওঁ দুৱাৰখন ভালকৈ বন্ধ নকৰিলে নেকি টাৰ্ণিং এটাত মই ওলাই পৰিলোঁ নাই নহয় হয় দিয়া দুৱাৰখন ভালকৈ বন্ধ থকা হ'লে মই কেনেকৈ পৰিলোহেঁতেন ডেফিনেটলি সেইটোৱে হৈছে নহ'লে কেনেকৈ পৰিব চাওঁ ভৰিখন চিধা কৰি দিয়া 1 মিনিট চাবা মই টক চাইড লৈ আহিছোঁ তুমি মোৰ গাড়ীৰ পৰা পাবলৈ কিয় ক'লা আৰে তোমাক বচাবলৈ নহ'লে তুমি গাড়ীৰে খুন্দিয়া বুলি যদি কওঁ নহয় পুলিচ কেছ হৈ যাব মাই গুডনেছ ঠিকেইটো
আপুনি সঁচাকৈ খুব ভাল কাম কৰিলে মোৰ ড্ৰাইভিং লাইসেন্সো নাই জানে কি মানুহ খুন্দিয়াইছো বুলি পাপাই গম পালে হ'লেই আৰু মোৰ কাৰণে একচুৱেলি খুব চিন্তা কৰে মই পাপাৰ একমাত্ৰ ছোৱালীটো তুমি ঘৰৰ একমাত্ৰ ছোৱালী সঁচা কিন্তু আপুনি ইমান আচৰিত হৈছে যে নাই 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 তুমি ঘৰৰ একমাত্ৰ ছোৱালীটো তোমাৰ পাপাৰ লগতে দাদাহঁতে চিন্তা কৰিব সেইকাৰণে মই কৈছোঁ ক'তনো দাদাহঁত আছে একমাত্ৰ মানে একমাত্ৰই দাদা ভাই ভনী কোনোৱেই নাই অ' মাই গড সঁচা কিন্তু আপুনি এনেকুৱাখন কিয় কৰিছে নহয় মানে ঘৰৰ একেবাৰে অকলশৰে হয়তো কম দুখৰ কথা নাই মই কিয় কৈছোঁ ময়ো ঘৰৰ একমাত্ৰ ল'ৰা মই কেতিয়াবা ফিল কৰোঁ মোৰ যদি দাদা বাই ভনী কোনোবা থকা হ'লে টকা পইচা চব নহয় দিয়াচোন মোৰ দেউতাৰ 5খন টি গাৰ্ডেন আছে কিন্তু সেয়া জানো চব আজি যদি মই তোমাৰ গাড়ী খুন্দাত মৰিলোহেঁতেন তেনেকৈ নক'বাচোন চিন্তু মনত পৰিলে মোৰ এতিয়াও গাটো কঁপি যায় জানা তুমি এতিয়াও ভয় কৰি আছা নেকি ভণ্টি চিন্তা নাই তোমাৰ বয়ফ্ৰেণ্ডক মই কালিৰ ভিতৰত খোজ কাঢ়িব পৰা কৰি দিম বয়ফ্ৰেণ্ড তুমি ভাবিছা নেকি তোমালোকৰ সম্বন্ধৰ বিষয়ে মই একো বুজি পোৱা নাই ডক্টৰ হ'লেও এইবোৰ কথাও মই বুজি পাওঁ দিয়া এতিয়া ধৰা হাতখন ধৰা মই ধৰা ধৰা ইছ এতিয়া লাজ কৰিছে ধৰা চাওঁ হাতটো গুচোৱা বঢ়িয়া চাওঁ অভিষেক দত্ত ৰ'জ দত্ত তুমি আজি কলেজৰ পৰা আহোঁতে ইমান দেৰি কৰিলা কিয় কোৱাচোন নক'বা ডাঙৰ কথা এটা হ'ল কি হ'ল ৰেলৱে ডাঙৰ অফিচাৰ এজনক এক্সট্ৰিমিষ্টে কিডনেপ কৰিছিল সঁচা সঁচা মাৰি পেলালে নেকি নাই নাই ধৰিবলৈ লওঁতে কিবাকে পলাই আহিল তাৰপিছত তুমি কেনেকৈ জানিলা মই অপজিট চাইডৰ পৰা আহি আছিলোঁ আকৌ তেনেতে তোমাৰ কিবা হ'ল নেকি আহা কথাটো ক'বলৈতো দিয়া আধাতে প্ৰশ্ন কিয় কৰা মই তেওঁক বাটতে পাই তুলি লৈ আহিলোঁ তুমি সেইটো কাম কৰিব নালাগিছিল এইটো যদি এক্সট্ৰিমিষ্টৰ চকু তোমাৰ ওপৰত পৰে আৰু তোমাক মই কিমান বাৰ কৈছোঁ তাই কৰিবলৈ ওলাই গ'লে লগত ড্ৰাইভাৰ নিবলৈ ক'বা ই শুনিলেহে হৈছে তোমাৰ ডেকা ল'ৰাই মা তুমি মোক ডেকা ল'ৰা বুলি কিয় কৈ থাকা আৰু পাপা মানুহ এজনৰ লাইফ বচালোঁ ভাবিছিলোঁ তুমি মোক এডমায়াৰ কৰিবা কিন্তু উল্টা তুমি মোক ডিছকাৰেজ কৰিছা ঠিক আছে মানুহজন ক'ৰ মানুহ নহয় পাপা একদম য়াং হেণ্ডচাম এজন ডেকা ল'ৰা সেইকাৰণে হ'বলা তুমি গাড়ীত তুলি লৈ আহিলা দুখ পাইছোঁ আৰু মানে নকওঁ বাৰু নকওঁ কিন্তু এতিয়াও তুমি সেই ডেকা ল'ৰা হৈ ঘূৰি ফুৰিলে নহ'ব নহয় এজনী ধুনীয়া মৰম লগা ছোৱালী হৈ এটা ল'ৰা বিচাৰা নহ'লে আমি দৰা বিচাৰিবলৈ হ'লে তুমি কিন্তু পচন্দ হোৱা নাই বুলি ক'লে নহ'ব আৰু যদি মই বিচাৰিলোঁ তোমালোকেও কিন্তু অপচন্দ কৰিব নোৱাৰিবা তেতিয়াহ'লে পচন্দ কৰোঁতেই সাৱধান হ'বা ল'ৰাটো যেন আমাৰ লগত মিলে ভাল ঘৰ ল'ৰা হ'ব লাগিব বংশ মৰ্যাদা থাকিব লাগিব আৰু ভাল চাকৰি কৰা হ'ব লাগিব Abhishek, I love you. I love you. Yes! Accident মোৰ কিসমতৰ তলা খুলি দিলে I love you, Rose. কি হে সানি ববিৰ লগত তোমাৰ প্ৰেমখন হোৱা পিছৰে পৰা আমাৰ হালচাল পাহৰি গলা হে কি খবৰ মা মৰিলো কি হৈছে আৰে দেখিছনে নাই কি হৈছে চাও নুচুবি বুলি কৈছো নুচুবি হে কেনেকে এক্সিডেন্ট সেইদিনা গাড়ী এখন দিয়ালে ববিৰ গাড়ী কি ববিৰ গাড়ী ববি হে সেই ভিখাৰীজনী গাড়ী থাকিব নেকি কথা ক'ব আহিছে ভিখাৰী কেন তুমি তো ধনী বুলি কৈছিলা নহয় আৰে মই প্ৰথমে ধনী বুলি ভাবিছিলো একেবাৰে লাও লোৱা অৱস্থা বাচি গলো বেগম বাচি গলো তাৰ মানে ৰ তাৰ পাছৰ কাহিনীটো শুন যাৰ এক্সিডেন্টত মোৰ এই অৱস্থা হ'ল তেওঁ কোন জানানে নাই কোন কচোন ৰোজ এপা গোলাপ তাইক যেন ভগৱানে খুন্দিয়াবলৈকে মোৰ ওচৰলৈ পঠিয়াইছে আৰে বেগম তাই মোৰ ইয়াত খুন্দিয়ালে হয় মই তাইৰ ক'ত খুন্দিয়ালে কচোন ক'ত ইয়াত বে ইয়াত দিলো হা
ইয়াত খুন্দিয়ালে কি হয় কচোন হে কি হয় পেলভুম তাই মোৰ আঁঠুত খুন্দিয়াত তেজ উলিয়ালে হয় কিন্তু মই তাইৰ ইয়াত খুন্দিয়াৰ পৰা কি ওলাল কচোন কি প্ৰেম প্ৰেম বে তাই মোক নাৰ্ছিং হোমলৈ গৈছে ট্ৰিটমেণ্ট কৰাইছে ডাক্তৰৰ ফিজ দিছে খুন্দিয়াইছে যেতিয়াতো খৰচা কৰিবই লাগিব না খৰচা কৰিবই লাগিব না শুনা ডাক্তৰে চেকআপৰ কাৰণে মোক মাতি পঠিয়াইছিল ন পিছদিনা মই গৈ পোৱাৰ আগতে তাই নাৰ্ছিং হোমত হাজিৰ মই তেতিয়াই গম পালো ৱাই চি কাম ভুলি গৈছো ৰে কথা ক'বলৈ আহিছে শুনা তই মোক এটা সহায় কৰি দিব লাগে কি তই কাইলৈ যোৰাবাটৰ ধাবালৈ যাব লাগিব কিয় তই আগতে ক যাম বুলি ক কিয় তন্দুৰী চিকেন সঁচা সঁচা কিন্তু তই গৈ তাতে ভাষা মাৰিব নোৱাৰিবি নকওঁতো জানো নহয় Good. মই অসমীয়া ভাষা ক'লে কোনো ধৰিবকে নোৱাৰে আৰে ৰাখ মই এতিয়া আহি আছো হা দাদা সোনকালে আহিব হাই দোষ হাই হাই সেইখন তোমাৰ গাড়ী নাইস কাৰ কিন্তু তুমি গাড়ী লৈ আহিলা যে কিয় এতিয়া কাৰ গাড়ী যাবা তোমাৰ নে মোৰ আৰে একদিনতো মোৰ গাড়ীত উঠি চাবা চাম কিন্তু এতিয়া মোৰ গাড়ীখন কি কৰিম ইয়াত এনেকে পেলাই থৈ যাম নেকি হয়তো মই ড্ৰাইভাৰটোক যাবলৈ কৈ আহোঁ হা কিন্তু তোমাৰ ভৰিখন একো নাই বাদ দিয়া কাম চোন আৰে মই ইয়াৰ চিটি ডিএছপি তুমি নোৰ পাৰ্কিঙত গাড়ী কিয় ৰাখিছা হা সৌৱা দেখিছা পুলিচ ফাইন কৰি আছে কিন্তু যোৱা বাস মই ড্ৰাইভাৰটো যাবলৈ কৈ আহিছো মানে ই অলপ বদমাছ বুজিছা গাড়ীখন এনেকৈ এৰিব নোৱাৰি ব'লা বাবা দাদা ৰিক্সা ভাড়া পইচা আরে সেইজনী দেখোন তেজপুৰৰ মামন পেহী এক মিনিট হা মামন পেহী অভিজিৎ তুই এখানে কেন চিধা সাধা ভাষা কওঁ ৰোজ আহা ৰোজ মামন পেহী দৰং কলেজৰ প্ৰফেচাৰ বিৰাট ফুৰ্তিবাজ এক মিনিট এক মিনিট বহাচোন কোনে গ'ল কোন পেহী না মোক লগ পালে যেতিয়া ইমান সহজে নাযায় বুজিছা পেহী মোৰ লগত বন্ধুৰ নিচিনা বিয়া বাৰু নহ'ল কিন্তু মনত অকণো দুখ নাই কিন্তু কি ফ্ৰী মই বাছত আহিছিলো তোক লগ পাই গ'লো যেতিয়া বাছখনক যাবলৈ দিলো ঠিক আছে তই এটা কথা গম পাইছ কি নাই কি তোৰ মা আৰু দেউতাই শিৱসাগৰত এজনী ধুনীয়া ছোৱালী চাইছে তোৰ বিয়াৰ কাৰণে কি ওমা মোক নোসোধাকৈ মা দেউতাই তাতে কি হ'ল আচ্ছা মই গম পাইছো তই ছোৱালী ঠিক কৰি থৈছ নেকি নাই পেহী মই মানে মিছা নামাতিবি এও নহয়তো চকু দেখিলেই মই গম পাওঁ প্ৰেম নে অন্য কিবা মানে লাজ কৰিব কিয় লাগিছে প্ৰেমত মই গাভৰু থাকোতে কিমান জমালো আজি ইটোৰ লগত কালি সিটোৰ লগত আজি ইটোৰ লগত প্ৰেম জিনিছটোৱেই এনেকুৱা প্ৰেম হৈছে যৌৱনত খেলা ৰোজ পেহীৰ কথা শুনিলা যৌৱনত খেলা খেল বোলে মই তোমাক কি কৈছিলো পেহী ফ্ৰী হয়নে নহয় একেবাৰে তত নোহোৱা হৈ আহিছা যে এটা কথা কোৱা না কি কথা প্ৰেম মানে কি বাৰু সেইটোৱেইজনী কোৱা না
প্ৰেম মানে প্ৰেম আৰু তুমি একোৱে নাজানা যোৱা ভালকে কোৱা না কেনেকৈ কম মই কওঁ শুনা প্ৰেম কিনো জানানে যৌৱনত খেলা খেল ডেকা গাভৰুৰে মৰম চেনেহৰ মেল প্ৰেম কিনো জানানে যৌৱনত খেলা খেল ডেকা গাভৰুৰে মৰম চেনেহৰ মেল কি হ'ল তাই দেখোন আহিয়ে আজি মুখত গান পাপা তুমিও শুনা কি প্ৰেম মানি কি মাধুৰী ইপিনে জীৱনাধুৰী প্ৰেম দিল্লী কা লাড্ডু খাই পাইছানে বাৰু তাকে কয় প্ৰেম কইটাকে প্ৰেম তোমাৰ গাত প্ৰেম ভূতে লম্ভা নাইতো হা? নহয় মানে পাপা এনেই আৰু তেনেহ'লে আজি আহিয়ে হঠাৎ মুখত এনেকুৱা গান নহয় মানে জেনেৰেলি চিনেমাৰ গান কি চিনেমা প্ৰেম জনমে জনমে নহয় প্ৰেম গৰমে গৰমে প্ৰেম গৰমে গৰমে সেইখন আকৌ কেনেকুৱা চিনেমা মইতো সেইখনৰ নাম কেতিয়াও শুনা নাই ক'ত শুনিবা শ্বুটিং হোৱাই নাই নতুন চিনেমা ঠিক আছে তেনেহ'লে চাব লাগিব চিনেমাখন আচ্ছা তুমি যে সেইদিনা কৈছিলা ল'ৰাজনক কিডনেপ কৰা বুলি কি নাম আছিল ল'ৰাজনৰ পাপা অভিষেক দত্ত অভিষেক দত্ত ৰেলৱেত চাকৰি কৰে হয় পাপা ডাঙৰ অফিচাৰ আচ্ছা ছাৰ কোৱাচোন ইয়াত বাৰু শনিৰাম ডেকা নামৰ ল'ৰাজনে চাকৰি কৰে নেকি নাইতো তেনেকুৱাতো আমাৰ অফিচত কোনো নাই অইন কোনোবা অফিচত আছে বুলি জানে নেকি কি যে কোৱা মই কেনেকৈ জানিম হ'ব ছাৰ কাক বিচাৰিছে নাই মই ভিতৰলৈ নাযাওঁ চাওঁ শুনাচোন কওকচোন তোমাক কথা এটা সুধোঁ ইয়াত অভিষেক দত্ত নামৰ ল'ৰাজনে চাকৰি কৰে নেকি অ' হয় তেখেত বহুত ডাঙৰ অফিচাৰ অঁ সেইজনে তেখেত ৰজে ভালেই পচন্দ কৰিছে তাইৰ লগত ভালেই মিলিব হেৰি নহয় ছাৰ শুনকচোন আপুনি বাৰু শনিৰাম ডেকা নামৰ ল'ৰাজনক চিনি পায়নে গুৱাহাটীৰ কোনোবা এটা অফিচত কৰে এইটো অফিচত কিন্তু কোনেও চিনি নাপায় কোন অফিচত চাকৰি কৰে জানো কোন অফিচত চাকৰি কৰে কোনোবা এটা অফিচত কৰে আৰু তেনেকৈ ক'লে কেনেকৈ উলিয়াবা চোৱাচোন আৰু দুটা অফিচত বিচাৰি কিমান বিচাৰি কিমান যাম বহুতকেইটা অফিচতে গ'লো কিন্তু Hi Abhishek Huh? Abhishek I'm so happy এৰি দিয়া কোনোবাই দেখিব আজি পাপাই তোমাক অফিচত চাবলৈ গৈছিলে তোমাক দেখি খুব পছন্দ কৰিছে সঁচা? সঁচা কিন্তু মোক অফিচত কেনেকৈ দেখিলে কিয় তুমি অফিচলৈ যোৱা নাছিলা নাই মই গৈছিলোঁ কিন্তু কোনো কিন্তু নাই আজি তোমালোকৰ যোৰহাটৰ এড্ৰেছটো মোক ভালকে লিখি দিয়া অহা সপ্তাহত মা দেউতা যোৰহাটলৈ যাব আমাৰ বিয়া ঠিক কৰিবলৈ মোৰ ঘৰলৈ নাই নালাগে দিয়া গ'লে বৰ ডাঙৰ কথা হ'ব দৰকাৰ নাই কিয় কি ডাঙৰ কথা হ'ব তুমিতো জানে আমাৰ ঘৰৰ মাহঁতে মোৰ কাৰণে বেলেগ ছোৱালী ঠিক কৰিছে আৰু তুমি জানো কিন্তু সেই বুলি কি তুমি মোক এৰি দিবা অহ ৰোজ আৰে তুমি কিয় তেনেকৈ কৈছা চোৱা তোমাক এৰি পেলাই মই কেনেকৈ জীয়াই থাকিম তেনেহ'লে মা দেউতা য'ত কিয় আপত্তি কৰিছা অহ গ'লে যে মা দেউতাই অপমান কৰিব তুমি কৰো ৰোজ ব'লা ৰেষ্টুৰেণ্টত বহি লওঁ ব'লাচোন ব'লা না চোৱা ৰোজ লাগিলে মোৰ মা দেউতাক এৰি দিম মোৰ ঘৰ এৰি দিম কিন্তু মই তোমাক নিদিওঁ মোৰ বোধহয় আমি মনে মনে যদি কোৰ্ট মেৰেজ কৰি পেলাম তেনেকৈ পাপা মা সন্মত নহ'ব অভিষেক তেনেহ'লে তুমি তোমাৰ ঘৰ এৰি দিয়া মই মোৰ ঘৰ এৰি দিম এই কথা তুমি মোক কৈছা কিন্তু মোৰ পাপা মা মই কি ভাবিছোঁ জানা আমি যদি মনে মনে বিয়া হৈ যাওঁ এমাহৰ পাছত হ'লেতো তেওঁলোকে আমাক গ্ৰহণ কৰিবনে নাই তুমি কোৱা কৰিব তেতিয়াহ'লে আৰে জলদি আনা না চাকা কি যে নহয় অভিষেক পাপা মা এবাৰ হ'লেও তোমালোকৰ ঘৰৰ পৰা আহক গৈ দিয়া তোমালোকৰ মা দেউতাই অবজেকশ্যন কৰিলো তেওঁলোকে নিজে জানি আহক কি খাব পানী এগিলাচ খাম তুমি এক মিনিট বসো না মই জাষ্ট হনি নহয় কোনোবা বেলেগ মানুহে
আকৌ ইয়াত কেনেকৈ ওলালি ট্ৰেন্সফাৰ এটা লৈ মোৰ একেবাৰে 12 বাজি গৈছে বুজিছা এজনে ষ্টে কৰিম বুলি কৈ মোক ঘুটে ঘুটে পানী খুৱাইছে এতিয়া তাক মই বিচাৰি নোপোৱালো দিয়া এই আপোনাৰ নহয় ইয়াত বেলেগ মানুহ আছে হয় নেকি বাৰু বাৰু ভাল বাৰু আহিছো অভিষেক ইয়াৰে মানুহ এজন বহা যেন দেখিছো নকবা আৰু পাগলে নে কি জানো আহি তোমাৰ চাহকাপ খাবলৈ ধৰিছে হয় নেকি সঁচাই তেতিয়াহ'লে পাগল আচ্ছা আমি যা যাবলৈ আহা অভিষেক এতিয়া তুমি পাগল হোৱা নাইতো চাহকাপটো খাই যাওঁ শিট মই পাহৰি গৈছিলো মালিনীজনীহে কোন মালিনী মালিনী মানে মই কেৰেলাৰ মানুহ এজনৰ কথা কৈছো 5 বজাত গণেশগুৰিত লগ পোৱাৰ কথা পাহৰিলে নহয় আমি দেৰি নকৰি বুজিছা মানুহজনক লগ নাপালে বৰ বেয়া কথা হ'ব বিল কিমান হ'ল চাওঁ দিয়াচোন কি হ'ল পাৰ্চটো মই গাড়ীতে এৰি আহিলো নহয় বিলনো তোমাক দিবলৈ কোনে কৈছে মই বিলৰ কথা কোৱা নাই মই যে লগ পাম মানুহজনক 5,000 টকা দিয়াৰ কথা ক'ৰ পৰা দিম এতিয়া হ'ব দিয়া এই 5,000 টকা মোৰ হাতত আছে তাকে দি দিবা না মই তোমাৰ টকা কিয় ল'ম তেনেকৈ কিয় কৈছা মোৰ টকা তোমাৰ টকা বুলি কিবা ডিফাৰেন্স আছে নেকি এইয়া তোমাৰ চেণ্টিমেণ্টত লাগিলে হ'ব চাওঁ দিয়া দে ল এইটো মোৰ না নহয় শুন তই যোৰহাটলৈকে ভাল চাই ঘৰ এটা ভাড়া কৰিবি সেইটো মোৰ মা দেউতা ঘৰ হ'ব আচ্ছা শুনচোন তাই যে তোৰ ভনী এজনী কাৰোবাৰ ঘৰত কাম কৰে বুলি কৈছিলি নহয় তাইকে তই মোৰ মা বনাবি মোৰ ভনীটো যে হেনে কাম কৰে তাৰ গাৰ্জেন গলি চলি গৈছে ওই যে বম্বে নাকি কিবা ট্ৰিটমেন্টৰ কাৰণে গৈছে ভালেই হ'ব তই আৰু বাৰা চাৰা দিব নালাগে ভেৰি গুড মোৰ ঘৰ ভাড়া বাচি গ'ল মোৰ ঘৰ হ'ল মোৰ মা হ'ল কিন্তু মোৰ দেউতা কোন হ'ব বে একজন লোক আছে রে ক'ত এই যে তেতার পাতি নাকি বাপর পাট করে কইনর পাতিতে কি সুন্দর বাবা ওই লোকটাকে বাঘ বানাবি আরে হ্যান্ডশেক তোৰ মাথা কিবা মানি গৈছে দেই আচ্ছা শুন মোৰ দেউতা যিয়ে নহওক তই মাত্ৰ কবিকা বিয়াখন যাতে সন্মতি নহয় শিৱসাগৰত ছোৱালীজনী ঠিক হৈ আছে বুলি কবি পিছৰ ব্যৱস্থা মই ল'ম কিন্তু মোৰ মালিনীজনীকে মই পাত কৰি বিচাৰি নাপালো দূৰ হালা সামনে দেখেও না মাতিলি কেন আরে কেনেকৈ মাতিবি সন্মুখত ৰ'জ আছে তাতে সেই কেঞ্চাৰ পেচেণ্টটো আহি ওলালি নহয় কিয় বা আহিছিল তাই নিশ্চয় তাই জানিছিল মই সেইখন হোটেলত আছো বুলি হাই আছে কেছে রে তাকে দেখছিলি রে মা বাবা কে বানিব হ্যাঁ ওইটাই তো ভাবছি আমি ওরা তো ওখানে আইতেই লাগছিল এই আইতেছিল কি হবে রে না দিদি ওইটা না ওরা নকলি মা বাপ বনতে হবে তো বইতেই আনা দর করেছে বুঝি হাই হাই কি হবে হ্যাঁ আয় সম্পা মানুখন দেখুন সানি ঘর মালিক জন হাই হাই খুদা দিদি মল্লাম গো হাই হাই খুদা কি হলো দিদি তুই এরকম কেন করছো যা বাইরে যা কথা পাত না হাই 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 লা ইলাহা মুহাম্মাদুর রাসূলুল্লাহ আমিন বিসমিল্লাহ আপোনালোকে গুৱাহাটীৰ পৰা আহিছে নেকি হয় এইটো অভিষেক দত্তৰ ঘৰ হয়নে হয় হয় ঘৰত মাক দেউতাক আছেনে হয় হয় আইন গৈছে আইন বসেন তুমি আমি এই ঘরের কাজ করা মানুষ আচ্ছা কেন ঘর নাই নেকি কার কথা বলছেন অভিষেকৰ মাক দেউতাক হ্যাঁ Hello. Nice to meet you. Please sit down. আমি গুৱাহাটীৰ পৰা আহিছোঁ মই ৰঞ্জন ভৰালী আৰু এমৰ মিছেছ নমস্কাৰ হাই অভিষেকে নিশ্চয় আমাৰ কথা আপোনাক কৈছে yes কৈছে সেইকাৰণে মই আজি ঘৰতে আছো আপোনালোকে নাজানে মোৰ কিমান কাম মোৰ 5খন টি গাৰ্ডেন 5,000 কৰ্মচাৰী আমি আচলতে আহিছিলো I know মোৰ ল'ৰালৈ আপোনাৰ ছোৱালী দিবলৈ আহিছে চাওক মোৰ ল'ৰাৰ কাৰণে গোটেই অসমৰ ছোৱালী দিছে চাৰা চাওক কিন্তু কি কৰিব মই এতিয়ালৈকে ডিচিশ্যন ল'ব পৰা নাই মাকক মাতকচোন তেখেতৰ সৈতে কথা পাতক
মাক তেখেত নাই নেকি কেলে নাথাকিব আছে 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 চম্পা মাইখনৰ কথা সুধিছে কি কৰো এতিয়া কি কৰিবি দিদি কি কৰিবি দিদি বাইদেউ গাখীৰ আনিছো কাঞ্চা কি হ'ল তেওঁলোক ইমান সময় অহা নাই যে আহিছে আহিছে এয়া অভিষেকৰ মাক নমস্কাৰ নমস্কাৰ মোৰ ল'ৰাৰ আপোনাৰ ছোৱালীৰ লগত বিয়া নহ'ব কি তোমাৰ লগত মোৰ কথা এটা আছিল হে আচ্ছা আপুনি ভিতৰত আচ্ছা ব'লা ভিতৰলৈ ব'লা আহক দাদা মানে কথাটো হ'ল মানে তুমি মোক এই ঘৰটো খালী কৰি দিব লাগে কিয় দাদা মই আপোনাক ঘৰ ভাড়া গোটাই ৰাখিছোঁ ৰ'বা মই লৈ আহিছোঁ ৰ'বা ভাড়াৰ কাৰণে মই তোমাক ঘৰ খালী কৰিবলৈ দিয়া নাই আচ্ছা আচ্ছা এই ঘৰটো ভাঙি মই ইয়াত এটা বিল্ডিং কনষ্ট্ৰাকশ্যন কৰিম হা হা আৰু মোৰ জি জোঁৱাইক উপহাৰ দিম আপোনাৰ জিজু আছে নেকি জি আছে গতিকে জোঁৱাই হ'বই কিন্তু তাইৰ শহুৰ শাহু কোনো নাথাকিব তোমাৰ আশাত থাকি মোৰ আজি চাকৰিটো গ'ল হেৰা তোমাৰ আশাত থাকি মই নতুন ঠাইত জইন কৰাৰ কাৰণে মোৰ আজি চাকৰিটো গ'ল নাই ৰ'ব আপোনাৰ চাকৰি গ'ল কি মই আছোঁ আপুনি কিয় চিন্তা কৰিছে সেইবোৰ কথা কৈ লাভ নাই এতিয়া মোক আটাইবোৰ টকা ঘূৰাই দিয়া আপুনি আপুনি ভেলোৰৰ পৰা কেতিয়া ঘূৰি আহিল আপোনাৰ কেঞ্চাৰ বেমাৰটো ভাল হৈছেগেনে কেঞ্চাৰ কাৰ কেঞ্চাৰ হোৱা দেখিলে এতিয়া টকা হপা খাই মোকে কেঞ্চাৰ বেমাৰে সজাইছে নহয় সেই হিচাপ নহ'ব মোক ভালে ভালে মোক টকাবোৰ ঘূৰাই দিয়ক টকা হে ভগৱান আজি মই মন্ত্ৰী চন্ত্ৰী নামানো মোৰ সাধাৰণ এটা ট্ৰেন্সফাৰ এটা ষ্টে কৰাৰ কাৰণে মোৰ ইমানবোৰ টকা খালে শেষত মোৰ চাকৰিটো গ'ল ৰ'বচোন ৰ'ব আপুনি কি কথা কৈছে এইবোৰ কোনে কৈছে মই মন্ত্ৰী তোমাৰ কামটো মই মন্ত্ৰী কি কৈছো জানা তুমি ভাল খবৰটা আহি পাইছা তুমি সিদিনা ফাইলত চহী হ'ব বুলি কোৱা নাছিলা কিন্তু আজিলৈ মোৰ কামটো নহ'ল কি কাম হে মোৰ নিজৰে কাম হোৱা নাই তুমি এখেতৰ পিয়ে নহয় পিয়ে কোন এখেত এখেত মন্ত্ৰী নহয় মই মন্ত্ৰী মই বিল্ডাৰ ৰঞ্জন ভৰালী এইখিনি ঘৰে মাটি কিনি মই পাছফালে ফ্লেট কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰিছো এওঁ আহি মোক জোৰকে ধৰাত মই কেইদিনমানৰ বাবে ইয়াত থাকিবলৈ দিছো দেখিছে আপোনাক মন্ত্ৰী বুলি কৈ ই মোৰ পৰা বহু টকা সৰকালে কি মোৰ পৰা 30,000 টকা লৈ চাকৰি দিম বুলি তালিবালি কৰি আছে ৰ'ব সি মোৰ পৰা 20,000 টকা খাইছে এতিয়ালৈকে সি মোক একো এটা কৰি দিব পৰা নাই ধৰক তাক তাৰমানে তই এনেকুৱাহে দাদা আপুনি শুনকচোন আপুনি শুনকচোন মানে তোৰ কি বস্তু আছে মই তাক ভালদৰে জানো আৰু এইবোৰ লৈ যা এইবোৰ কি হ'ল ঐ কিয় হাঁহিছ একে পাছৰতে গাল ফালিব আপোনাৰ বেডৰুম ফটা আছে Oh my God, George. অভিষেক তুমি ঠিকই কৈছিলা তোমাৰ মা দেউতাই মোৰ মাৰ পাপা বিৰাট অপমান কৰিছে আমাৰ বিয়া অপোজ কৰিছে সঁচা আচ্ছা ৰ'বা মই এতিয়া পিছৰ পৰা দেউতালৈ ফোন কৰিম আৰু কিয় অপমান কৰিব নালাগে পাপাই তোমাক এইমাত্ৰ ঘৰলৈ মাতিছে বিয়া কথা পাতিবলৈ বিয়া তথাপি দেউতাকৰ কথা শুনা আহিম কিয় অপমান কৰিব আমাক কি বুলি ভাবিছে মই জাষ্ট আহি আছো ধেত্তেৰি আপুনি ক'ত চিলালে ইয়াত নহয় চাওঁ মই দেখুৱাই দিছোঁ ৰ'ব হে দিয়া আৰে অলপ জলদি কৰক এইটো লওক দিয়ক কিমান হ'ল এলক
মোৰ হাড়িখন কি আছে ইমান দেৰি কৰে মই অভিষেক what is this তুমি ইমান দেৰি কৰিলা নাই, নাই, নাই। মই কিমান দেৰি তোমাৰ কাৰণে ৰৈছো জানানে না 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 একো হোৱা নাই মই মানে ঘৰলৈ ৰিং কৰি মই কাকো পোৱা নাই মই দেউতাক ধমকি দিবই লাগিব বেয়া নাপাওঁ যদি এটা কাম কৰোঁ তোমালোকৰ ঘৰলৈ মই কালি যাম ওকে ঠিক আছে কিন্তু শিওৰ চিয়'ৰ চিয়'ৰ 110% চিয়'ৰ মই কথা দিছোঁ ঠিক আছে অভিষেক আহিলা আহা মা মা এই অভিষেক দত্ত বহা পাপা অভিষেক আহিছে চোৱাহিচোন রোজ তার মানে তুমি ভাল পোৱা সেই IRS অফিচাৰ অভিষেক দত্ত ইয়ে হয় পাপা এই অভিষেক কিন্তু তুমি এনেকুৱাখন কৰিছা যে কিয় এনেকুৱা কৰিছো তই কি কৰিছা এইবোৰ ও কজি মই সহি দেবক এই হৈছে নেকি বলিয়া তুমি হবা ইয়াৰ আসল পৰিচয় পালে ইকুন জানা মঞ্জু পৰহি যে আমাৰ বেলতলা ঘৰৰ পৰা গটিয়া উলিয়াই দিছো এই বদমাছটো এই দগাবাজটো নো পাপা মিছা কথা সঁচানে মিছা তা শুনা ঐ নকওঁ কিয় সঁচানে মিছা ক সঁচা মিছা ক সঁচা মিছা সঁচা মোক ক্ষমা কৰা ৰচোন ইমান দিনে তোমাক মই মিছা কথা কৈ আছিলোঁ মই চাকৰি নকৰোঁ কি কৰ সেইটো নকওঁ কিয় নহয় নহয় মই মই আচলতে কি কৰে কৈ নিদিয়া কিয় সি কি ক'ব মই কওঁ শুনা ই অফিচাৰটো নহয় এটা সাধাৰণ চকীদাৰ পিয়নো নহয় এটা বদমাছ ফাঁকিবাজ দগাবাজ লাফাংগাৰী ঠগবাজি মোৰ ছোৱালীক ফেৰা বনাই তুমি মোৰ প্ৰেমক লৈ কিয় নাটক খেলিলা অভিষেক তোমাৰ উদ্দেশ্য কি আছিল টকা ৰ'জ যদি টকাই লাগিছিল তুমি মোক ডিৰেক্ট নকলা কিয় যিমান লাগে সিমান টকা দিলোহেঁতেন আৰু এক পইচাও ৰিটাৰ্ণ নিবিচাৰিলোহেঁতেন ই মোৰ টকাৰ লগত তোমাৰ ইমান সৰ্বনাশ কৰি দে টকা লাগে মই তোক টকা লাগে কিমান টকা লাগে ল কিমান টকা লাগে যিমান লাগে ৰ'জ তুমি মোক ক্ষমা কৰা না ৰ'জ প্ৰথমতে মোৰ টকাৰ উদ্দেশ্য আছিল কিন্তু এতিয়া মই তোমাক সঁচাকৈ ভাল পাওঁ ৰ'জ সঁচাকৈ ভাল পাওঁ ৰ'জ তুমি বিশ্বাস কৰা চাওঁ কিমান সঁচাই ভাল পাওঁ কিমান ভাল পাওঁ কি কৰে সঁচা ভাল পাওঁ মানে কি জানো সঁচা মানে যাৰ মিছা পাতোতে জীৱনটো গ'ল সঁচাই ভাল পাওঁ তোক ইয়াৰ যিমান কোক খাবি জানিম তই সিমান তাই ভাল পাওঁ কিমান কোক খাবি কিমান কোক খাবি নাই ৰ'জ তুমি বাধা নিদিবা মাৰিব লাগিব এটা কথা অন্তত প্ৰমাণ কৰোঁ মই যে সঁচাই ভাল পাওঁ বলেন হস্পিটাল তৈয়াৰ কৰি শুনা তোমালোকক আৰু ভালকৈ বুজা কওঁ এজন সক্ষম মানুহৰ গাত ভাল আৰু বেয়া এই দুয়োটা গুণেই অন্তৰ্নিহিত হৈ থাকে সেইকাৰণে কেতিয়াবা এজন বেয়া মানুহো মহান মহিষী হ'ব পাৰে উদাহৰণস্বৰূপে আমি দস্যু ৰত্নাকৰৰ কথাকে ক'ব পাৰোঁ তেওঁ একালত দুৰ্ধৰ্ষ দস্যু আছিল আৰু কালক্ৰমত বাল্মীকিৰ দৰে মহান মহৰ্ষিও হ'ব পাৰিলে গতিকে আমি কাকো বেয়া বুলি অৱহেলা কৰাটো উচিত নহয় বৰঞ্চ আমি তেওঁক ভাল হ'বৰ কাৰণে উৎসাহে যোগোৱা উচিত আমাৰ প্ৰেৰণাই যদি কাৰোবাক মহান হ'বলৈ উৎসাহ যোগায় আমি তেওঁক তাৰ পৰা বঞ্চিত কৰাটো উচিত নহয় বাৰু এজন অন্ধ মানুহ যদি পথ ভুল কৰি খালত পৰিব খোজে তেওঁক দেখিও জানো আমি তেওঁক বচাবলৈ নাচাম চাম মেডাম ৰ'জ কি হ'ল ৰ'জ তেনেকৈ কিয় ওলাই গ'ল কি হৈছে ৰ'জ কিয় এনেকৈ ওলাই গ'ল নেজানো ছাৰ লেচন দি থাকোঁতে হঠাৎ চেণ্টিমেণ্টেল হৈ কিয় জানো ৰ'বাচোন দেউতাকলৈ ফোন এটা কৰি আহোঁ ৰ'জ অভিষেক
ৰোজ চোৱা মোক বেয়া বুলি জানি মোক খবৰ কৰিবলৈ আহিছা মোলৈ ঘৃণা উপজা নাই উপজিছে তোমালে মোৰ ঘৃণা উপজিছে অভিষেক কিন্তু সেই ঘৃণা তুমি আঁতৰাব লাগিব কোৱা অভিষেক তুমি সলনি হ'বা সলনি মই তোমাক কাৰোৰপতি হ'বলৈ কোৱা নাই তোমাক ইণ্ডাষ্ট্ৰিয়েলিষ্ট বা ডাঙৰ বিজনেছমেন হ'বলৈ কোৱা নাই চোৱা সমাজে ভাল বুলি স্বীকৃতি দিয়া এজন সাধাৰণ মানুহটো হ'ব পাৰিবা ৰোজ আৰু তেতিয়াহ'লে জানিবা মই চিৰ দিন তোমাৰে অভিষেক ৰোজ তুমি কোৱা তুমি ভাল হ'বা হ'ম ৰোজ মই তোমাক কথা দিছোঁ মই ভাল হ'ম ৰোজ অভিষেক ডক্টৰ ছাৰ ক্ষমা কৰিব পাপা ইয়াত কি কৰিছা তুমি তাৰ বিষয়ে ইমানখিনি জনাৰ পিছতো তুমি আপুনি এবাৰ মোৰ কথাখিনি শুনক বলা ঘৰলৈ বলা মোৰ কথাখিনি এবাৰ শুনি লওকচোন আপোনালোকৰ কি হৈছে ইমান হুলস্থুল কৰি আছে যে কাষৰ ৰুমত চিৰিয়াছ পেচেণ্ট আছে প্লিজ হুলস্থুল নকৰিব ঠিক আছে মই গৈ আছো তই ইয়াত যে ৰচনা নাকানিবি কাৰ অসুখ হৈছে ককা আৰু বাছে নে নাবাছে ঠিক নাই ক'ত আছে এতিয়া সিস্টাৰ Yes, sir. ভণ্টি তোমাৰ ককাৰ অৱস্থা খুব বেয়া মই এটা ইনজেকশ্যন লিখি দিছোঁ তুমি ওচৰৰ ফাৰ্মাচীৰ পৰা লৈ আহা এইটো খুবেই দৰকাৰী ইনজেকশ্যন ওচৰৰ ফাৰ্মাচীত নাপালেও য'ৰ পৰাই নহওক তুমি আনি দিব লাগিব কি মাতটো বাবা চিনাকি যেন লাগিছে শনি বাবা এয়া আপোনাৰ কি হ'ল বাবা শনি মই আৰু বেছি সময় জীয়াই নাথাকিম শনি নাই নাই বাবা এয়া আপুনি কি কৈছে বহুত দিন হ'ল ককাক ইয়াত ৰখা এদিনটোক গুৱাহাটীৰ সব অফিচত বিচাৰিলো নেপালো এখন হোটেলত সোমোৱা যেন পালো কিন্তু তই নহয় তই চাবি তইতো জানই মোৰ অবিহনে তাই আৰু কোনো নাই মই তোৰ হাতত গতালো বাবা শুনক ছাৰে সোনকালে ইনজেকশ্যনটো আনি দিব কৈছে চাওঁ এখন মোক দে আইজনী ককা এই মন্ত্ৰ পুথিখন ল ভালকৈ ৰাখিবি এই চেলেংখন ল কেতিয়াবা যদি নিজকে নিৰাপদ বুলি নাভাব তেতিয়া তই গাত লবি তোক কোনে একো অপকাৰ কৰিব নোৱাৰিব চাওক এই ঔষধটো আছেনে নাই ককা 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 এই ঔষধটো আছে নেকি চাওকচোন আছে দাদা আছে কিমান আছে 320 টকা 320 কি হ'ল চাওকচোন ককাৰ কি হ'ল টকা কেতিয়া ঘূৰাবি আজি টকা ঘূৰাবি তোমালোকে মোক অলপ দেখ সময় দিয়া মই এইখিনিৰ ভিতৰত টকাখিনি ঘূৰাই দিম আপোনালোকে মই তোমাক অনুৰোধ কৰিছোঁ আজি মোক এৰি দিয়া এই মেডিচিনটো দি সোনকালে নিবা মেডিচিন ভণ্টি ল'ৰাজন আহি পাইছে নে নাই কি কৰিছে তেখেতে
প্ৰভু মোৰ অভিষেকক তুমি ভাল পথলৈ আনি দিয়া ৰোজ তুমি বাৰু কি ছোৱালী কোৱাচোন এতিয়াও সেই বদমাছটোৰ কথা এনেকৈ ভাবি থাকিব লাগেনে ৰোজ ৰোজ তোমাক মই এটা কথা কোৱাই নাই আজি তোমাক চাবলৈ এজন ল'ৰা আহিব কি চিফ জাষ্টিচ হেমাংগ চৌধুৰী যে তেখেতৰ ল'ৰা আমেৰিকাত থাকে ইঞ্জিনিয়াৰ তাতে কি হ'ল মোক চাবলৈ কিয় আহে তেওঁলোকক বিয়া পাতিবৰ বাবে এজনী ভাল ছোৱালী লাগে ভাল ছোৱালী কিন্তু মা মইতো ভাল ছোৱালী নহয় এটা ফটুৱা লাফাংগা ল'ৰাৰ প্ৰেমত হাবুডুবু খাই থকা মইতো এজনী চিপ গাৰ্ল আহা তুমি তোমাৰ কথা কিয় এনেকৈ ভাবি থাকা কোৱাচোন বাৰু বাদ দিয়া ব'লা ল'ৰাজন আহিবৰ হৈছে নো প্লিজ মা নো মই এতিয়াই বিয়াত নবহো কাৰণ মোৰ মনৰ পৰা মই অভিষেকক এতিয়াও মচিব পৰা নাই তুমি এতিয়াও সেই বদমাছটোৰ কথা এনেকৈ ভাবি থাকিলে কেনেকৈ হ'ব কোৱাচোন অভিষেক ভাল হ'ব কি ভাল হ'ব কিমান ভাল হ'ব কি ভাল হ'বলৈ কি বেছ আছে তাৰ কিমানলৈকে পঢ়া কি শিক্ষা কিমান তাৰ নাজানো খুব বেছি ক্লাছ 8লৈ পঢ়া খুব বেছি 9 10 নাজানো নাজানা যদি গেছ কৰা এই ফটুৱাৰী গ্ৰেড লাফাংগাটোৰ শিক্ষাগত অৰ্হতা কিমান হ'ব পাৰে তুমি নজনাকে আন্দাজ কৰা খুব বেছি মেট্ৰিক আৰু সেইখিনি শিক্ষাৰে আজিৰ যুগত সি কি হ'ব পাৰে এটা ৰিক্সাৱালা ট্ৰাক ড্ৰাইভাৰ হ'ব পাৰে ভাল হোৱা মানে কি বুলি ভাবানো আইএছ অফিচাৰ হোৱা বিৰাট ডক্টৰ হোৱা আমেৰিকাত গৈ ইঞ্জিনিয়াৰ হোৱা মই সেই বুলিয়ে ভাবো নহ'লে তুমি ভাবা নেকি কোটিপতি এই ৰঞ্জন ভৰালীৰ একমাত্ৰ জীয়ৰীক দেখিবলৈ ধুনীয়া হ'ল বুলিয়ে মাত্ৰ ড্ৰাইভাৰলৈ বিয়া দিম নো নেভাৰ আহিছে শুনক মা তেওঁক আহিবলৈ মানা কৰাবা প্লিজ তেওঁক আহিবলৈ মানা কৰাবা ৰ'বাচোন আহিছে তেওঁ মানা কৰাবা প্লিজ মই বিয়া নহ'ব মই বিয়া নহ'ব তুমি অসমীয়া ল'ৰা হৈ ৰিক্সা চলাইছা খুব ভাল কাম কৰিছা আমাৰ ল'ৰাই ৰিক্সা চলাবলৈ লাজ কৰে ফুটপাথত দোকান দিবলৈ লাজ কৰে আজিৰ যুগত লাজ কৰিবলগীয়া কি আছে কামত লাজ নাই বুজিছা ৰখোৱা পালোহি ৰ'বা তোমাৰ ভাৰটো দিওঁ যাব ছাৰ Oh my God, বেগটো ৰিক্সাতে থাকিল বেগটো লৈ ৰিক্সাৱালাটো গুচি গ'ল ছাৰ এইটো আপোনাৰ বেগ আপুনি চিটত পেলাই থৈ গৈছিল আপুনি কথা নাইকিয়া হৈ গ'ল যে আপোনাক পাছে গৈ বিচাৰি নাপাহে উভতি আহিছোঁ দিয়া তোমাক মই কি বুলি ধন্যবাদ জনাম ইমানবোৰ টকা আনে পালে হয়তো ঘূৰাই নিদিলেহেঁতেন কি বুলি মই ধন্যবাদ জনাম ৰ'বা বক্সিছ এটাকে দিম তোমাক পূজা ক'ৰ পৰা আহিলা বহুত দিনৰ মূৰত ভাই ইয়াত এনেকৈ ৰৈ আছা যে অটো এখনলৈ ৰৈ আছো অটো ষ্টেণ্ডৰ পৰা উঠিবা আহা কিন্তু তোমাৰ গাড়ী কি কৰিলা পাপাই দিয়াহে আজিকালি সেইখনক মই মোৰ বুলি নাভাবো জমুৱা দেই আহা উঠা জমুৱা নাই পূজা সঁচাই কৈছো ব'লা পাপাহঁতে কি বুলি ভাবি জানা পূজা তেওঁলোকে যে মোক সকলো দিছে সেইকাৰণে তেওঁলোকৰ চব কথাই মই শুনিব লাগে কিন্তু তেওঁলোকে জোৰ কৰিলে বুলি মই বিয়া হ'ম নেকি কোৱা মানে পাপাহঁতে মোৰ বিয়া ঠিক কৰিছে আমেৰিকাত থকা এজন ইঞ্জিনিয়াৰৰ লগত কিন্তু তোমাৰতো ৰেলৱে অফিচাৰজনৰ লগতহে বিয়া হোৱা কথা আছিল নক'বা আৰু পূজা সেইবোৰ বহুত কথা মোৰ লাইফৰ কি যে এটা চেপ্টাৰ আছিল সেয়া বাৰু বাদ দিয়া
সেইবোৰ বহুত কথা পাছত কেতিয়াবা ক'ম। অটো ৰিক্সা ৰ'বচোন, মই যাওঁ হা। এই ৰ'বা না, ময়ো যাওঁ। ব'লা। তুমি মই তুমি তুমি সেইবোৰ কি কৰিছা? নহয়, তোমাৰ কথা মতে মই মোৰ কথা মতে মই তোমাক ৰিক্সা চলাবলৈ কৈছিলো, ৰিক্সা চলাবলৈ কৈছিলো। কি ভাবিছা তুমি ৰিক্সাৱালা হৈ বিখ্যাত বিল্ডাৰ ৰঞ্জন বৰালীৰ একমাত্ৰ ছোৱালীক বিয়া কৰাৰ সপোন দেখিছা? নহয়, মই প্ৰথমে ৰিক্সা চলাইছো, পাছতে কিবা কৰিম, তুমি চাই থাকিবা। কি কৰিবা? কি কৰিবা? কি কৰিবা পাৰিবা তুমি? কি কৰিবা? খুব বেছি ট্ৰাক চলাব পাৰিবা, বাছৰ ড্ৰাইভাৰ হ'ব পাৰিবা। তাতকে কি কৰিব পাৰিবা তুমি? কি কৰিব পাৰিবা তুমি? ৰজ, You cheat, fraud. কোনেও? এওঁ সেই ৰেলৱে অফিচাৰজন যাক মই অন্তৰেৰে ভাল পাইছিলো, যাৰ লগত মোৰ বিয়া হোৱাৰ কথা আছিল, আৰু যি মোৰ গোটেই জীৱনটো ধ্বংস কৰি পেলালে। I hate you, I hate you, I hate you. I hate you. জাদু 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 চলিব ধৰিছে বিখ্যাত যাদুকৰ এন খণ্ডকাৰৰ অদ্ভুত যাদু প্ৰদৰ্শন। এই যাদু প্ৰদৰ্শনত আপোনালোকে দেখিবলৈ পাব জীৱন্ত মানুহক বাঘ বনোৱা, শূন্যত ছোৱালীয়ে খোজ কৰা আৰু বহুতো শিহৰণকাৰী খেল। যাদু যাদু যাদু। মালিনী, তই বাৰু বাবা মোৰ কাৰণে মৰা বুলি তই মোক বেয়া পাইছ নেকি? মই কেতিয়াও তেনেকৈ ভবা নাই, ককাক ভগৱানেহে নিছে। তেতিয়াহ'লে চা, বাবাৰ মন্ত্ৰবোৰ তমুক অলপ শিকাবি। চাওঁ বাবাৰ মন্ত্ৰপুথিবোৰ ক'ত ৰাখিছ? চাওঁ ইয়াত নেকি? এইটোতো তোৰ ট্ৰাংক নহয়, তোৰ ট্ৰাংকটো ক'ত? মই মন্ত্ৰ শিকি যাদু কৰ হ'ম? নহয় শনি, যাদু বেলেগ, মন্ত্ৰ বেলেগ। এইটো বুলি কৈছে নহয়। নাই শনি, তাৰ পুথি ধান নাভাগাবি। কিয়? চাওঁ, ককাই কৈছিল ইয়াক কোনোবাই বেয়া কাৰণে ব্যৱহাৰ কৰিব খুজিলে ইয়াৰ গুণ নাইকিয়া হৈ যায়। কি? মই বেয়া কামত এইবোৰ ব্যৱহাৰ কৰিম? আৰে মই যাদুকৰ হ'ব খুজিছো, সেইটো বেয়া কাম নেকি? পিচি চৰকাৰৰ নাম শুনিছ? পিচি চৰকাৰ গোটেই পৃথিৱীয়ে জানে মই তেনেকুৱা হ'ব। চাওঁ শনি, নকৰিবি, নকৰিবি শনি। তই আজৰি দিয়াৰ কাৰণেহে মোৰ গাত কি দুখ? চাচোন, মই যাদুকৰ হ'ব খুজিছো, তাই মন্ত্ৰবোৰ নিদিয়ে। পাগলটো নহ'লে কেনেকে দেখুৱাই? মন্ত্ৰ নহ'লে কেনেকে মানুহক বাঘ বনাব? শূন্যত কেনেকে ছোৱালী খোজ কাঢ়িব? কথা ক'ব আহিছে। যি ৰকম নাকাৰ তোৰ কি যাদুকৰ হ'লেহে হয়, ইমান কি চেষ্টা ভাবিছ? নহয় বেগম, ৰজৰ মা বাপকে ভাবে মই মানুহক থকাৰ বাহিৰে অন্য একো কৰিবই নোৱাৰো। মই সিহঁতক দেখুৱাই দিম পাৰো নে নোৱাৰো, আৰু ৰজক সেইটোৱে বিচাৰে। আচ্ছা, ৰজৰ কাৰণে তই যাদুকৰ হবি? কোন ৰজ? আসমানে তাৰা, ষ্টাৰ, ই ভাল পায়। আইছানি, আসমানে তাৰা, হাত মেলি লাভ নাই। নহয় বেগম, নহয়। মই যদি কিবা এটা হ'ব পাৰো, ৰজক ঢুকি পাম। তেতিয়াহ'লে যাদুকৰ হবই। কিন্তু এটা কথা মনত ৰাখিবি, মন্ত্ৰৰে কেতিয়াও যাদু দেখুৱাব নোৱাৰ, কাৰণ যাদু মানে মন্ত্ৰ নহয়। মনে মনে থাক, তাই মোক ভয় দেখুৱাবলৈ আহিছে। যাদু মন্ত্ৰ নহয়। হয় নহয় তোক মই বতাই দিম। যা। জি হুজুৰ। তোমালোক কি কাৰণত আহিছা? ছাৰ, আপুনি যে যাদু দেখুৱাই, মন্ত্ৰৰে নহয় জানো কওকচোন? মন্ত্ৰ? আৰে বেটা, মন্ত্ৰ বুলিতো এই দুনিয়াত কোনো চিজ নাই। কিয় নাই? এই ককাকে বহুত মন্ত্ৰ জানিছিল। আচ্ছা, এইটোতো বহুত ভাল কথা আছে, কিন্তু
मोर जादूत कोनो मंत्र नया ए देखा कि बासे ये की मंत्रो কি মন্ত্র জাদু জাদু কিন্তু মন্ত্র নহয় ইয়ে 10 আঙ্গুলিৰ খেল বুজিছা এতিয়া এতিয়া কি হল মই কলে নামানা নহয় কিয় নাই ইয়াৰো যাদু শিকাৰ বৰ মন আপুনি বাৰু ইয়াক যাদুকৰ বনাবনে হয় আপুনি মোক শিকাবনে আরে জাদু মই তোমাক জাদু কিন্তু এক দিনত শিখা বস্তু নহয় কিমান দিন লাগিব যিমান দিন লাগে লাগক যদি আপুনি ইয়াক যাদু শিকায় ই আপোনাৰ লগতে থাকিব আৰু তুমি না না এও থাকিব নাই নাই মই নাথাকো মই থাকিম কিয় তই থাকিলে কি হয় মই কিবা এটা হোৱাটো তই নিবিচাৰ না अरे अरे इमन शुभ सब क्यों मलेनी इतिया मोर जादूत कोई तुम्हार आकर्षण तो बहुत बेसी आसे अरे নহব किया तुम्हें तो कम सुंदरी न है अरे इमान लाज किले करी मालिनी जादू पट्टी स्वाली है इरकम लाज करिले किरकम चलीबा গ্রামের ছোৱালী সাহেব অলপ চলপ লাজ থাকিবই দুই একদিন পরে ঠিক হয়ে যাবে মালিনী এইবাৰ মণিপুৰত তোমাক লৈ গৈ না দুই এটা নতুন খেল শিকলাই মানুহক ইৰকম তনিম আরে এরকম কেলে ভয় খাইছা মই তো তোমাক মোৰ যাদু শিকলাইছো আরে তোমার ডিঙ্গিটো কাটিছো তোমার কিছু হৈছে কিছু হৈছে এতিয়া মই তোমার ডিঙ্গিৰ পৰা তৰোৱালটো নিকাল দিম কি হল এরকম ভয় কেলে কৰিছা ৰবা মই তোমাক আৰু নতুন খেল শিকলাম ইমান লাজ কেলে কৰিছা মালিনী সাহেব শনিরাম না মালিনীকে লগ কৰিব আহিছে কি কিয় আহিছে না এতিয়া না হব বুলি কবি ঠিক আছে স্যার নহয় স্যার তাক লগ কৰি আহো নহলে সি বেয়া পাব বিয়া পাবলৈ কিটো আছে এতিয়া তোমাৰ পজিশন তাতছে ভি বহুত ওপৰত আছে রেস্ট লবা মালিনী রেস্ট লব লাগে বহুত কষ্ট হৈছে তোমাৰ ৰাতি ভি কোনো চিন্তা নাই আছে এইটো ৰুম তোমাৰ আছে এইটো ৰুম মোৰ আছে রূপ কি রানী মালিনী এতিয়া জাদুঘৰৰ ডিলাৰ ৰাণী তাই না শনিরাম আরে কি ঠিক আৰু দুই এক দিনৰ ভিতৰত রূপ কি ৰাণী জাদু ৰাণী হৈ যাব পাৰে প্ৰভুহে জানে সেইটো হলে হয় তাই শিকা মানে মই শিকা আচ্ছা তার মানে তোমালোক দুইজন মিলি একজন চিন্তা নাই খুব জলদি শিখি যাব সেই কাৰণে তো জাদুঘৰ তার পাশাপাশি রুমত তাইৰ থাকাৰ ব্যৱস্থা কৰিছে এক গুলিত দুই শিকা দিনৰ বেলা জাদু শিকাব আৰু ৰাত্ৰি কি জানোস না তোর বুদ্ধ করবার
মালিনী ক'ত যোৱা মালিনী মোক এৰি দিয়ক ছাৰ মই এইটো কথা নাথাকো মই বেলেগত থাকিম আৰে না 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 তোমাক শিকাবৰ কাৰণেতো বহুত যাদু আছে কিছুদিনতো মোৰ পাছাপাছি কোঠাত থাকিব লাগিব আহা না বুজা নাই তুমি ছাৰ মোক এৰি দিয়ক মই নাথাকো ছাৰ মোক এৰি দিয়ক মই নাথাকো ছাৰ এৰি দিয়ক এৰি দিয়ক এৰি দিয়ক হনি হনি এই চেলেংখন কেতিয়াবা যদি নিজকে নিৰাপদ বুলি নাভাব তেতিয়া তই গাত লবি মালিনী আরে কি হল ধর তাই এই ধর তাই এই জলদি আ উঠ উঠ ওই এই তই কিয় জাদু কৰিছ ফুটালি কিয় ফুটালি তই মোৰ সব কল্পনা শেষ কৰি দিলি এতিয়া জাদু শিকাটো দূৰে কথা গোটেই জীৱন জেলৰ ভাত খাব লাগিব তই কিয় এনেকুৱা কৰিলি কিয় তই বলিয়া হৈছে নেকি মোক এটা পিখা জাদু কৰি এই তই জাদু কৰবি তাতকৈ মোক মাৰি দে পেলাও কিয় মাৰি পেলা যা মাৰ মোক মাৰ 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 এই কাৰণে ককাই মোক তোৰ হাতত গতাই থৈ গৈছিল শনি 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 তই যাদুকৰ হবি তাৰ যাদুৰ বুদ্ধি কেইটামান মই শিকি আহিছো অলপ দিন তই ভালকৈ অভ্যাস কৰিলে দেখুৱাবও পাৰিবি সঁচা Rice. My next item is lady in midair. A ছোৱালীজনী মই শূন্য তুৰাম চাউথ ৰাইচ হম মালিনী উঠ উঠ মালিনী উঠ মালিনী উঠ মালিনী মালিনী উঠ উঠ মালিনী আপোনালোকে ধৈৰ্য ধৰক মই পাৰিম ৰাইজ এই জাদুটো খাব পাৰিম মই কথা দিছো ৰাইজ আপোনালোকে অলপ ধৈৰ্য ধৰক ৰাইজ অলপ শান্ত হওক কি পাৰিব কিবা সুন্দৰকে পাৰিব কেৱল ধৈৰ্য ধৰক মই কথা দিছো উঠ মালিনী উঠ ৰাইজ আপোনালোকে ধৈৰ্য ধৰক মালিনী মই হাৰি গলো মালিনী সঁচা কথা কিছুমান কথা ভাবিবহে পাৰি কৰিব নোৱাৰি মই জীৱনত একো কৰিব নোৱাৰিলো মালিনী একো কৰিব নোৱাৰিলো পাৰিবি কিয় নোৱাৰিবি মানুহে নোৱাৰা কাম কি আছে চা সেই যাদুকৰ তোৰ মানুহ তইও মানুহ সি যদি পাৰিছে তই কিয় নোৱাৰিবি তই পাৰিবই লাগিব শনি মই আছো
তোৰ সহায় এই জাদুর নিশা মোর জাদু সোয়া জাদু কর মন ভুলোয়া জাদুর এই জগৎ যিনি যিনি তোমার ভাল পোয়া জাদুর এই জগৎ যিনি যিনি তোমার ভাল পোয়া জাদু 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 জীবন তুই যেন জাদু 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 জগৎ অনেক যেন জাদু জিয়া জিয়া হিয়া মন মায়া খরা আবরণ অভিলাষী এই জীবন অভিসাৰী প্ৰতিক্ষণ যেন নিমিষতে তুমি হেৰাই যোৱা যেন পলকতে সাৱটি লোৱা লেখি লেখি চাই দেখিলো এই পৃথিৱীৰ ভাল পোৱা যুঁজি যুঁজি মই বুজিলো এই পৃথিৱীৰ ভাল পোৱা এই জাদুৰ নিশা মোৰ জাদু চোৱা জাদু কৰ মন ভুলোৱা জাদুৰ এই জগত যিনি যিনি তোমাৰ ভাল পোৱা জাদুৰ এই জগত যিনি যিনি তোমাৰ ভাল পোৱা প্রেম 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 বলি হিয়া মন দিয়া ধারি নতুন জীবন পাবা নহলে উজুতি খাবা জাদু 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 জীবন তুই যেন জাদু অৰুণাই বৰ্ণাই মৰমৰ সীমা নাই সাগৰ বিচাৰি চোৱা মৰমতে বুৰ যোৱা খসা মৰম তুমি মোৰ খসা সপোন তুমি মোৰ কিয় নিমিষতে তুমি হেৰাই যোৱা কিয় পলকতে সাৱটি লোৱা লেখি লেখি মই দেখিলো এই পৃথিৱীৰ ভাল পোৱা যুঁজি যুঁজি মই বুজিলো এই পৃথিৱীৰ ভাল পোৱা জাদু 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 জীবন তুই যেন জাদু 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 জগৎ অনেক যেন জাদু এই জাদুর নিশা মোর জাদু সোয়া জাদু কর মন ভুলোয়া জাদুর এই জগৎ যিনি যিনি তোমার ভাল পোৱা জাদুর এই জগৎ যিনি যিনি তোমার ভাল পোৱা হেল্ল' মিষ্টাৰ ছনী মালিনী আপুনি মই প্ৰবাল আচ্ছা আচ্ছা অসমীয়া ল'ৰা পিছে চাকৰি সূত্ৰে আমেৰিকাত থাকোঁ বাহ থেংক ইউ কালি আপোনাৰ যাদু চালোঁ ফেণ্টাষ্টিক অসমীয়া ল'ৰাজনে ইমান নাম কৰিছে কংগ্ৰেচুলেশ্যনছ থেংক ইউ মই পিছে বেছি সময় নবহোঁ অসমীয়া ল'ৰাৰ কাৰণে জাষ্ট চিনাকি হ'বলৈ আহিলোঁ আপোনাৰ মিছেছকো মাতক ধন্যবাদটো দি থৈ যাওঁ মিছেছ মালিনী ইয়া নাই নাই তাই মোৰ পত্নী নহয় মোৰ খেলৰ সহযোগী মোৰ হ'বলগীয়া পত্নী গুৱাহাটীতে থাকে হয়তো অহা 20 তাৰিখে গুৱাহাটীত প্ৰথম শ্ব' দেখুৱাবলৈ যাওঁতে বহুত দিনৰ মূৰত মই তাক লগ পাম কি
20 তাৰিখে আপোনাৰ গুৱাহাটীত শ্ব' আছে তেনেহ'লে 25 তাৰিখৰ মোৰ বিয়ালৈ আপোনাক নিমন্ত্ৰণ জনাম হয় হয় মোৰ বিয়াত কিন্তু আপুনি পাক মাৰিব লাগিব আপোনাৰ বিয়া মইতো বিয়া পাতিবলৈকে আমেৰিকাৰ পৰা ইয়ালৈ আহিছোঁ বিয়া পাতি তেওঁকো আমেৰিকালৈ লৈ যাম কি ঠিক এবাৰ অসমলৈ গ'লে মোৰো বিয়া হ'ব कैसे हैं आप? नमस्ते जी नमस्ते। हाँ ए मैडम को तो टाइम में नहीं है। हाँ ठीक है जी ठीक है। क्या करता है? जल्दी करो। अरे एक थप्पड़ मारेगा, जल्दी करो। क्या करता है? खाली काम में हेमाही करता है। मुख मल मल के क्या देखता है? थप्पड़ मारेगा। दीदी हाउसफुल है। हाँ बेटी हाउसफुल है। बहुत सुंदर जादू देखा है इसलिए जल्दी जल्दी हाउसफुल होगा है ना? माँ 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 কি হল? What a surprise মা, what a surprise! বিখ্যাত ম্যাজিশিয়ান সলি মালিনী একচুয়ালি কোন জানান নাই? মোৰ অভিষেক মা। মোৰ অভিষেক। প্ৰবালে দিল্লীত চাই ঠিকই কৈছিল। সনি মালিনী এজন মানুহৰ নাম নহয় মা, দুজন। দেখিছা তেওঁ কেনেকৈ সমাজত প্ৰতিষ্ঠা পালে? তেওঁ কি লিখিছে জানা? গুৱাহাটী আহি তেওঁ মোক লগ ধৰিব মা। অভিষেক তুমি সেইখন কিয় পালিলা? কি গুৱাহাটীলৈ আহিলে তুমি যেন তাক লগ নকৰা? কিয় নকৰিম? কি কিয় নকৰিম? যিটো ল'ৰাই কেৱল মোৰ প্ৰেমৰ কাৰণে ইমান ডাঙৰ এটা অসাধ্য সাধিলে তেওঁ ইমান দিনৰ মূৰত আহিব আৰু মই কেইবাৰো লগ নকৰিম? সেইটো উচিত হ'ব জানো? কোৱাচোন। নহয় মাজনী, তোমাৰ বিয়ালৈ আৰু কেইদিন আছে? তোমাৰ সেই বদমাছটোৰ লগত থকা সম্পৰ্কৰ কথা যদি প্ৰবালে গম পায় এইটো বৰ বেয়া কথা হ'ব মাজনী। নহয় মা, মই প্ৰবালে গম পোৱাকে বিচাৰিছো। শুনা, সি যাদুকৰ কিয়? স্বয়ং ভগৱান হৈ আহিলেও তোমাক লগ কৰাৰ প্ৰশ্ন নাই। তুমিও নকৰিবা। প্ৰবালৰ লগত তোমাৰ বিয়াৰ সিদ্ধান্ত সলনি নহয়। সনি মালিনী ইয়াতো সনি মালিনী? বাহ আংকল, আপোনালোকৰ ঘৰতো সনি মালিনীৰ আলোচনা? মানে অবভিয়াছলি সেইটো হ'বই। এতিয়া গুৱাহাটীৰ সকলোৰে মুখত কেৱল সনি মালিনী। এভৰিবডি ইজ ৱেটিং ফৰ দেম। আমি পিছে বিয়াৰ আগতে এবাৰ সনি মালিনীৰ প্ৰগ্ৰামটো চাই লওঁতো ভাল হ'ব নেকি? নে কি কয় মা? ঠিকেই কৈছা। ৰ'জ, what do you think? ওকে, তুমি বহাচোন, মই আহি আছো। তুমি বহাচোন দেই প্ৰবাল। আছো বলো। ৰোজ, কথাবোৰ যাতে প্ৰবালে ঘুণাক্ষৰে গম নাপায়, নহ'লে কিন্তু পাপাই অগ্নিকাণ্ড কৰিব। বিলিভ মি আংকল, সনি মালিনীয়ে এনেকুৱা এটা সাপৰ খেল দেখুৱাই সাৰপ্ৰাইজ। চাবি গাড়ীটো ভাল কৰি ধুলাই কৰি দিছো। হ'ব ঠিক আছে। এওঁক মোৰ নতুন ড্ৰাইভাৰ। আগতে বোলে কোনোবা যাদুকৰৰ লগতে আছিল। সঁচা? এতিয়া সনি মালিনীটো প্ৰথম 2-3 দিনটো আমাৰ পাৰ্টিতে আছিল। বাহ, তাৰমানে তুমি সনি মালিনীক লগ পাইছা? আৰে লগ পাইছা কি সাহেব? সনিটো প্ৰথম মোৰ লগতে একটা বেডতে একসাথে 3 দিন ঘুমাইছিল। কিন্তু সাহেব, সনি মালিনীয়ে যাদুগৰক বৰবাদ কৰি দিলে। সনি মালিনী গুৱাহাটীত আহিলে যাদুগৰ কি কৰিব তাৰ কোনো হিচাপ নাই। তই গাড়ীৰ ব্ৰেকটো ভালকে চালি নে? চাওঁ এইফালে আছোন। তই সেই যাদুকৰজন এতিয়া ক'ত থাকে জানো? হয় জানো, মইতো মাজে মাজে গৈয়ে থাকো। থাক মই প্ৰদীপ, তোমালোকে বস্তুবোৰ আনলোড কৰা। মই লগ পাই আছো তোমালোকক। ঠিক আছে।
रोज रोज অভিষেক তুমি তোমাৰ কথা ৰাখিলা অভিষেক रोज এইজনীয়ে ৰ'জ মই জানো रोज তুমি আহিবা অভিষেক কিন্তু रोज এতিয়া জানো আমাৰ মিলন সম্ভৱ হ'ব তোমাৰ মা দেউতা যেন সন্মতি দিব কোৱা रोज কোৱা रोज অভিষেক रोज তুমি হাই হাই হা? তোমালোকে এইবোৰ কি কৰিছা মানুহে দেখিলে কি ক'ব হে আপুনি হে তুমি মোক চিনি পাইছা নেকি পাইছো বোলাচোন বোলা ভিতৰত মালিনীৰ লগত তোমাৰ পৰিচয় কৰি দিওঁ নেকি আহা হেল্ল' মিষ্টাৰ মেজিচিয়ান আৰে প্ৰবল মই আহি আছো আহাচোন বলক ৱেলকাম টু গুৱাহাটী এইখন লওক মোৰ বিয়াৰ ফৰ্মেল ইনভিটেশ্যন লেটাৰ আৰে আপুনি অকলে আহি বিয়াৰ চিঠি দিলে কি হ'ব কইনাকো লগত আনিব লাগিছিল আনিম আপোনালোক জাষ্ট আহি পাইছেহে মই কিন্তু এতিয়া মোৰ দিলকে ৰাণীৰ লগত চিনাকি কৰাই দিব পাৰো ইজিত মই অহাৰ আগতে মোৰ বাবে অপেক্ষা আহক ভিতৰলৈ আহক নাই ইমান ডাঙৰ অপৰাধ মই নকৰোঁ দেই বেছিৰে কিমান দিনৰ মূৰত নিজৰ মনৰ মানুহজনক লগ পাব এই সময়ত তেওঁৰ লগত চিনাকি হ'বলৈ যোৱা মানে তেওঁক ডিষ্টাৰ্ব কৰাহে তাতকৈ মই এই সময়ত আপোনাৰ বেছি সময় অপব্য নকৰাই ভাল হ'ব নেকি নে কি কয় তুমি অভিষেকক ভাল পোৱা অকল বালহে পায়নে তাইৰ মন প্ৰাণ হপি দিছে Congratulations. তুমি অভিষেকক ইমান কম দিনতে ইমান ডাঙৰ এচিভমেণ্ট দিলা যিটো মই বিচাৰিছিলো কেৱল তোমাৰ সহায়তহে অভিষেকে মোৰ কথা ৰাখিবলৈ সক্ষম হৈছে I'm really thankful to you. Congratulations. Rose? Huh? মই এতিয়া যাওঁ তোমাৰ যাদু চাবলৈ পাছত আহিম তেওঁলোক কালিৰ পৰা তাৰ যাদু খেল আৰম্ভ আৰু প্ৰথম দিনৰ খেলতে আপুনি আপোনাৰ খেল দেখাই দিয়ক দেখাম সাহেব আপুনি কোনো চিন্তা নকৰিব মোৰ আদমি তাৰ পাৰ্টিৰ আণ্ডাৰত মই ঘুচাই দিছো এইবাৰ সি না বাচিব এয়া তাৰ মৃত্যু আৰে ঐ ৰামু যাদুকৰ সাহেব এইটো ধৰ যি ৰকম মই কাম শিকাইছো সেই ৰকম তই কাম কৰিবি আপুনি কোনো চিন্তা নকৰিব সাহেব আপোনাৰ কথা মতে কাম হ'ব Ladies and gentlemen, welcome to the Sunny Malini's World of Magic. My honey, Arya Malini. আমি প্রথম আহিছো আপোনালোকৰ মাজলৈ আমাৰ যাদু দেখাবলৈ Ladies and gentlemen, our first item. মই ভৰালিয়ে কৈছো কি শুন এটা কাম কৰ সি এটা খেল দেখুৱাই আছে নেকি চাবি যাতে কামটো ফেইল নহয় তাৰ সাপৰ টুকুৰিটোৰ ঠাইত আমাৰ সাপৰ টুকুৰিটো থৈ দিবি যাতে সেই সাপটোৱে তাক ক'ত মাৰে বুজিছনে ঠিক আছে
ডিয়াৰ অডিয়েন্স, আমি আপোনালোকৰ মৰম স্নেহত সঁচাই আপ্লুত হৈছোঁ। আপোনালোকৰ আমাৰ যাদু চাই নিশ্চয় ভাল পাইছে। আপোনালোকৰ মৰম স্নেহে আমাৰ মূল সম্পদ, আৰু সেই মৰম সৰুগত কৰি আমি আমাৰ যাত্ৰা প্ৰতি আগবাঢ়িছোঁ আৰু আগবাঢ়ি যাম মৃত্যুমুখী যাদুকলাক পুনৰ উজ্জীৱিত কৰাৰ সহায়। Ladies and gentlemen, our last item is mysterious snake. Dear audience, এই টুকুৰিটোত আছে এটা বিষাক্ত সাপ, যিটো সাপ মই এতিয়া ভক্ষণ কৰিম। এই খেলটো মই ভাৰতৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰিছোঁ, যিটো খেল এক শিহৰণকাৰী খেল হিচাপে পৰিগণিত হৈছে। আপোনালোকৰ আগত মই এই বিষাক্ত সাপটো ভক্ষণ কৰিম। এয়া ৰোজ, 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 তুমি এই ৰোজ, ৰোজ, তুমি এই ৰোজ। চাওকচোন কি হলে? এই যাদু খেলত ছোৱালী এজনী সাপে খুটিলে। কি? কোন ছোৱালী? সৌৱা গছৰ তলত। হেল্ল', হয়। কি সাপে? মঞ্জু, মোৰ সাপটোৱে মোৰ ছোৱালীজনকে খুটিয়াই মাৰিলে। আপোনাৰ সাপে মানে? তোমাৰ সাপৰ টুকুৰিটো মই এটা বিষাক্ত সাপ থৈছিলো, কোবৰা। কিয় জানা? সি যাতে তোমাক খুটিয়াই মাৰে, কিন্তু সি তোমাৰ সলনি মাৰিলে মোৰ ছোৱালীজনী। কি? তোমাক বচাই তাই নিজে মৰিল। সেয়া তুমি কি কৰিলা ৰোজ? মোৰ কাৰণে তুমি কিয় জীৱন দিলা? কিয়? প্ৰেম 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 বুলি হিয়া মন দিয়া ধাৰি নতুন জীৱন পাবা নহলে উজুতি খাবা। শনি, তই দুখ নকৰিবি, তোৰ ৰোজক মই ঘূৰাই দিম। কি পাৰিবা? তেনেহ'লে তাইক ঘূৰাই দিয়া। তই যি লাগে মই তাকে দিম। দিয়া। মোক একো নালাগে, মাথো আশীৰ্বাদ কৰিব যাতে মই সফল হওঁ। ককা, তই মোক আশীৰ্বাদ কৰ। তই য'তে আছ তাৰ পৰাই মোক আশীৰ্বাদ কৰ। মালিনী,
Rose? Rose? যা শনি তাইৰ কাষলৈ যা মালিনী মালিনী অভিষেক রোজ রোজ তুমি আমাক ক্ষমা কৰা রোজ আমি আৰু এনে ভুল কেতিয়াও নকৰো রোজ আমি এওঁৰ লগতে তোমাৰ বিয়া ঠিক কৰিম অভিষেক মোক চোন মালিনী ক'ত মালিনী মই তোমাৰ শনিক তোমাক গতালো এওঁৰ আচল গৰাকী তুমি হে মালিনী পৰহিলৈ মোৰ বিয়া প্ৰভাতে নিশ্চয় তোমাক নিমন্ত্ৰণ কৰিছে প্ৰভা তোমাৰ লগত দিল্লীত ফ্ৰেণ্ডশ্বিপ হৈছিল মা আজিৰ পৰা মোৰ দুজনী জী আৰু পৰহিলৈ মই মোৰ দুইজনী জীৰ বিয়া একেলগে পাতিম ওম মংগলম ভগৱান দাদা চাউল কেইটামান দিয়া তাত মংগল চায় সতনহৰি ইয়াতে ফুল এপাহ দিয়া ওম মংগলম ভগৱান দাদা আৰু এটা ফুল দিয়া ওম সাহন ভৱতু সাহন ভুনক্তু সহ বিদ্যং কৰবাবহে তেজস্বিনাবদিতমস্তু বিয়া বন্ধ কৰক এই বিয়া হ'ব নোৱাৰে এই আপুনি কি কৈছে ইন্সপেক্টৰ কিয় এই বিয়া বন্ধ হ'ব কাৰণ আপোনালোকৰ বিয়া চলোৱা এই দেউজন প্ৰকৃত বামুণ নহয় এওঁ হৈছে সুৰেন দাস মস্ত এটা গভাই চোৰ জেলৰ পৰা পলাই আহি ইয়াত বামুণ হৈছেহি সঁচা দেউ হয়নে কথাটো